শক্তিশালী স্বাস্থ্যই পাতিয়ে মন মগজুৱে গ্ৰন্থৰ ভঁৰাল আমাৰ ভূপেন বৰগোহাঁই ছাৰ আগলৈ আহক ভূপেন বৰগোহাঁই ছাৰ আমাৰ মাজত আছে আপোনালোকে জানে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বডি বিল্ডাৰ আছিল ভূপেন গোহাঁই ছাৰ ইংৰাজীৰ বিষয় শিক্ষক আছিল অগাধ পাণ্ডিত্যৰে ভৰপূৰ আমাক শিক্ষা প্ৰদান কৰিছিল এইগৰাকী শিক্ষাগুৰুলৈ আমি চৰাম আমাৰ গভীৰ কৃতজ্ঞতা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ বেটছ অফ 97 তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে মোৰ মুখেৰে কথাখিনি খুৱাই বেটছ অফ 97 এটা হাত চাপৰি প্ৰতিবাৰতে বেটছ অফ 97ৰ নামত এটা হাত চাপৰি মাৰিব ছাৰ ধন্যবাদ জনাইছোঁ লগে লগে আমাৰ মাজত মৃদুল চৰকাৰী ছাৰ আছে মৃদুল চৰকাৰীয়ে সমগ্ৰ খেল জগতৰ দায়িত্ব এতিয়া গ্ৰহণ কৰিছে আমাৰ চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰি এখন জিলাৰ শিক্ষা বিষয়া হিচাপে তেখেতে দায়িত্ব পালন কৰিলে এগৰাকী সহজ সৰল মাননীয় শিক্ষাগুৰু আমাৰ অসমীয়া সমাজ সংস্কৃতিৰ বৰ্ণময় উপহাৰ এখনি গামোচাৰে আপোনালৈ আমি শ্ৰদ্ধা জনাইছোঁ এখনি সম্বৰ্ধনা পত্ৰ লগে লগে এটি মমেণ্টো আপোনালোকে ভাগে ভাগে আহিব ফটো ল'ব ইয়াত এইখনে জীৱনৰ ফটো হ'ব বুজি পালে নাই ছাৰ ধন্যবাদ আগলৈ আহি ফটোখন ধুনীয়াকৈ মাৰিব হয় নে নহয় জমৰ আগত ক'বলৈ হ'ব এইখন শিক্ষা ছাৰৰ লগত ফটো মাৰিছিলোঁ গম পালে নাই পূৰ্ব জন্ম যেতিয়া লাভ কৰিব তেতিয়া ফটোখন লগত লৈ আহিব সকলো আহিব আপোনালোক আমাৰ মাজত আছে আমাৰ মাননীয় অনিল সোণোৱাল ছাৰ চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে দায়িত্ব সমাপন কৰিছে ছাৰ আগলৈ আহক আমাৰ অনিল শইকীয়া ছাৰ এগৰাকী ৰাজ্যিক ফুটবলাৰ আছিল ফুটবলাৰ অনিল সোণোৱাল এগৰাকী ৰাজ্যিক ফুটবলাৰ আছিল আৰু বিহু নামৰ একেবাৰে খুহুতীয়া বিহু নাম গোৱাত পাকৈত খুহুতীয়া বিহু ঘপকে আমাৰ কোঁৱৰ ছাৰে বিহু এটা গাবলৈ গ'লে এইটো উপায় নাইকিয়া হ'ল মৰমীয় পানীছি ইফাল চেনেহ ঠিলছি ইফাল তই মৰমীয় পানীছি ইফাল চেনেহ ঠিলছি ইফাল নোৱাৰং 97ৰ ছাত্ৰ ছাত্ৰীক এৰিব নোৱাৰং 97ৰ ছাত্ৰ ছাত্ৰীক দুৰ্বকে নোৱাৰং একেবাৰে ইবতে নোৱাৰং আমি নোৱাৰং ধন্যবাদ লগে লগে এখন গামোচা লগে লগে এটি সেৱা দিয়ক লগে লগে সম্বৰ্ধনা পত্ৰখন আগবঢ়াই দিব লগে লগে সম্বৰ্ধনা পত্ৰ আগবঢ়াই দিয়ক আমি ছাৰলৈ ধন্যবাদ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অনুষ্ঠান ভাল হ'ব আপোনালোকে সহযোগ কৰিব চিন্তা কৰিব নালাগে এজন গায়কে অনুষ্ঠান যিমান ভাল কৰে আমি সিমান ভাল কৰিবৰ কাৰণে যত্ন কৰিম জুবিন গাৰ্গ আহিছে বুলি ধৰক এই লগে লগে আমি আমাৰ অৱসৰ গ্ৰহণ কৰা আমাৰ শিক্ষক বাইদেউ আছে বাইদেউ ফেলাই হওক বাইদেউৰ মাতটোকে নুসুধিব এতিয়া মোৰ নামটোকে শিক্ষক গোহাঁই নে কি শিক্ষক গোহাঁই বাইদেউ ফেলাই হওক আমি ৰিটায়াৰ্ড শিক্ষকসকলক আমি প্ৰথমে জনাই ল'ব খুজিছোঁ বাইদেউ বাইদেউক এখনি ফুলাম গামোচা লগে লগে ফটো মাৰিব ফটো ল'ব বা হাত চাব এটা দিয়ক শিক্ষক বাইদেউ একদম পৰম্পৰা সংস্কৃতিৰ সম্ভাৰেৰে এনি টাইম ভৰপূৰ হৈ থাকে নাম থাকে গাঁৱৰ এগৰাকী স্বনামধন্য শিক্ষক আমাৰ চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু এখেতসকলৰ পৰম্পৰা যিটো সত্তা জীৱনত কেতিয়াও নেৰে খাদ্যাভ্যাস নেৰে সাজপাৰ নেৰে কেতিয়াও জীৱনত এখেতসকলে কম্প্ৰমাইজ কৰা নাই এটা হাত চাপৰি দিব সেইকাৰণে নাম থাকে ভেৰে যে সমগ্ৰ বিশ্বত নাম কৰিবৰ কাৰণে সক্ষম হৈছে আমাৰ ৰঞ্জনী চাংমাই আহক আমাৰ ৰঞ্জনী চাংমাই বৌ আছে বৌৱে হ'ব নে বাইদেৱে হ'ব জীয়ে হৈ আছে আহক আগলৈ আহক আমাৰ ৰঞ্জনী চাংমাই বাইদেউ চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে একেবাৰে সহজ সৰল এগৰাকী মাতৃসুলভ স্নেহেৰে ভৰপূৰ আমাৰ বাইদেউক এখনি গামোচা এখনি সম্বৰ্ধনা পত্ৰ আৰু এটি মমেণ্টো আপোনালোকে মানুহবিলাক বদলি হৈ আহিব একেগৰাকী মানুহক ফটো উঠাই দিলে নহ'ব চব এনেকৈ আহিব লাইনত আমি আপোনাক ধন্যবাদ জনাইছোঁ যিগৰাকী এতিয়া দিলে তেখেতক ধন্যবাদ জনাইছোঁ পিছৰগৰাকীক ধন্যবাদ দিয়াৰ কাৰণে আগ্ৰহী আহিব
শিল্পী আহিব, আপুনি আগবাঢ়ি আহিব, গানো গাব লাগিব মোৰ লগত লগে লগে। কোনো এখন হাইন নহ'ব আজি। আৰু লগে লগে আমাৰ চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এসময়ৰ দায়িত্বত থকা আৰু এতিয়াও বিশেষ শিক্ষকৰ দায়িত্বত আমাৰ আছে আমাৰ সঞ্জীৱ গগৈ। মই সঞ্জীৱ গগৈ ভাইটি ৰৈ থাকিব নালাগে। সঞ্জীৱ গগৈ ছাৰক এখন এই ফুলাম গামোচাৰে একদম শক্তিশালী কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। শক্তিশালীভাৱে আগবাঢ়িব লাগিব সঞ্জীৱ গগৈ চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আগবঢ়াই লৈ যোৱাৰ বাবে। লগে লগে আমাৰ প্ৰসন্ন বৰশইকীয়াৰ পত্নী এগৰাকী বিশিষ্ট শিল্পী, আমাৰ দিহানামৰ সম্ৰাজ্ঞীয়ে লগে লগে এটি গান এই ধুনীয়া গধূলি নিশাতে নিয়ম বান্ধি কিয় দুয়োতে মগ হ'ব। ধন্যবাদ আমাৰ দিলীপ গায়ন আগবাঢ়ি আহক। এখন এই ফুলাম গামোচাৰে আমি দিলীপ গায়নক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এখন এই ফুলাম গামোচাৰে দিলীপ গায়নক সম্বৰ্ধনা জনাব। আহক আমাৰ অন্তু আহক। আমাৰ অন্তু আগবাঢ়ি আহিব। এগৰাকী খুব দুৰান্ত শিক্ষক, কৰ্মপটু শিক্ষক, দায়িত্বপ্ৰাপ্ত শিক্ষক আমাৰ অন্তু। আহক এখন এই ফুলাম গামোচা আগবঢ়াই দিয়াৰ বাবে অনুৰোধ জনাইছোঁ। আহক ফটাফট, দেৰি কৰিব নালাগে, একদম ফাষ্ট কৰিব। ফটো ল'ব সকলোৱে, ফটো বিকাশ নেৰিবা, ফটো ভালকৈ ল'বা। আমাৰ পৰেশ কেমেৰাটো উলিয়াই লোৱা। কি কৰিছা? আমি ধন্যবাদ জনাইছোঁ। আমাৰ এইগৰাকী আকৌ বিখ্যাত নাচনী দেই। এতিয়া মই বিহু এটা গালেহে নাচিব পাৰিব। আমি নচুৱাম অলপ পিছত নচুৱাই আছোঁ। আমি ধন্যবাদ জনালোঁ। আমি লগে লগে আমাৰ মাজত আছে মঞ্জু বাই আছে। আহক মঞ্জু বাই গগৈ আহক। মঞ্জু বাইদেউক এখন গামোচা দিয়ক। আহক গামোচা দিয়ক। আমাৰ মাজত মামণি নেওগ আছে। আহক বাইদেউ আহক, উঠি আহিব লগে লগে। আমাৰ মাজত দাস প্ৰফেচৰ দাস ছাৰ আমাৰ মাজত আছে, খুব দায়িত্বপ্ৰাপ্ত শিক্ষক এখেতসকল। আহক মই একেলগতে লাইন কৰি দিছোঁ, একেলগতে গামোচা দি দিয়ক। আহক আমাৰ তলত যিসকল চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আছে আপোনালোকক ওপৰলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আহক এখন গামোচা প্ৰথমে পিন্ধি লওক। আহকচোন আকৌ তালৈ যাবগৈ। দেৰি কৰি নাথাকিবা, দেৰি হ'লে মোৰ দেৰি হৈ যাব নহয়। আহক ভাইটি আহক, বাইদেউক দিয়ক। আমাৰ মামণি নেওগ বাইদেউ, আমাৰ চবেশ্বৰ দাস। চবেশ্বৰ দাস এখেত। আহক চবেশ্বৰ দাসক অলপ সৰ কৰি দিয়ক আপোনালোকে। ফটাফট আপোনালোকৰ সময়টো বচাব লাগে বুলি মোক কৈছিলেতো, সময় বচাই দিব। আহক চিন্তা কৰিব নালাগে। আমি ধন্যবাদ জনাইছোঁ ছাৰ। এখন সম্বৰ্ধনা পত্ৰ আমি আপোনালোক আগবঢ়াইছোঁ। এটা হাত চাপ পৰিলে মাৰিব, মনে মনে থাকিলে কেনেকৈ হ'ব। আমি লগে লগে পূৰ্ণিমা আমাৰ পূৰ্ণিমা এগৰাকী বিখ্যাত সত্ৰীয়া নাচৰ নাচনী, নৃত্য প্ৰতিয়সী, আমাৰ চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী, ইংৰাজী খুব ভালকৈ পঢ়ায়। আমি এতিয়া ফুলাম গামোচা এখন দি আৰু শক্তিশালী কৰি ভৱিষ্যতৰ প্ৰজন্মক আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰেৰণা। 97 বেটছ অফ 97 হাত চাপৰিব যাব। বেটছ অফ 97 লগে লগে আহক। নামটোকে পাহৰি গৈছে। তুলিকা, মই সদায় তুলিকা কৈ থাকোঁ। তুলিকা নামটোতে কিমান ৰং আছে চাওক। তুলিকাই গোটেই পৃথিৱীখন পোহৰাই দিব পাৰে। সেইগৰাকী তুলিকাক আমি আপোনালোকক আগবঢ়াই দিছোঁ। এটা হাত চাপৰি দিব না। বেটছ অফ 97 এটা হাত চাপৰি। আৰু লগে লগে আৰু এগৰাকী বৰ ভাল শিক্ষয়িত্ৰী আহিছে। মৌচুমী ঢেকীয়াল মৌচুমী ঢেকীয়াল একেবাৰে খুব ভাল শিক্ষয়িত্ৰী। ইমান ভাল শিক্ষয়িত্ৰী আগবাঢ়িব লাগিব তাৰ কামত তেওঁলোকে। আমাৰ লগে লগে আহক, আপোনালোক ওপৰলৈ আহকচোন। আমাৰ দিতিমণি নেওগ আমাৰ মোৰ বোৱাৰী হয়। আমাৰ বোৱাৰী খুব ভাল দেই, আপোনালোকে নেভাবিব আকৌ। আহক আমাৰ বোৱাৰীক এখন, বোৱাৰী নহয় শিক্ষয়িত্ৰীগৰাকীক এখন গামোচা দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ডেকা শিক্ষকজন আহক। আমাৰ এইগৰাকী ডেকা শিক্ষকে টেঙাখাটৰ পৰা আহে। আমি কাম দিলে কাম কৰে, যে সকলোকে ধুনীয়াকৈ পিন্ধাই দিওঁ।
নিপু আমাৰ নিপু যে এটা হাত চাপৰি দিব বেটছ অফ 97 আমি আপোনালোকলৈ ধন্যবাদ জনাইছোঁ অতি শক্তিশালীভাৱে আগবাঢ়ক লগে লগে ডেকা ল'ৰা হওক কালি পৰহিৰ পৰা এখেতসকলে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে ভাস্কৰ আহা সকলোকে হাত চাপৰি দিব বেটছ অফ 97 হাত চাপৰি লগে লগে ভাস্কৰ আহা ডেকা ল'ৰা এইখন স্কুলৰ পৰাই এওঁ পাছ কৰি গৈছে আকৌ ইয়াতে শিক্ষকতা কৰিছে কম ভাগ্য নহয় আমি আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ এই যে গুৰুৰ প্ৰতি যিটো ভক্তি আৰু সেৱা শ্ৰীমন্ত শংকৰদেৱে কৈছে ভগৱানক অকল ভক্তি কৰিলে নহ'ব গুৰুকো ভক্তি কৰিব লাগিব আৰু কোনোবা আছে নেকি আৰু কোন আছে আহক বিন্দা আমাৰ বিন্দা ক'ত আছে বিন্দা ভাইটি জগত চাংমাই আহক কোন আছে আৰু জগত চাংমাই আহক অন্তু ৰাজকুমাৰ ইতিমধ্যে হৈছে তুলিকা সোণোৱাল হ'ল মৌচুমী ঢেকিয়াল হ'ল কবিতা কৃষ্ণ মুৰাৰী অহা নাই বাকী যিসকল আছে তেওঁলোক নহাসকলক নিশ্চয় আমি দিব পৰা হোৱা নাই আৰু আছে কোনোবা আপোনাৰ মাননীয় কোনোবা শিক্ষক তলত আছে নেকি কেনেবাকৈ আছে নেকি আপোনালোক আহক অনুগ্ৰহ কৰি আহকচোন অকণমান ঠিক আছে আমি আহিলে পৰৱৰ্তী সময়ত তেখেতসকলক পুনৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰ্যসূচী আমি মুকলি ৰাখিছোঁ আৰু আমি লগে লগে অনুষ্ঠানৰ আমি দেৰি কৰিব খোজা নাই যে সমাজ ৰূপান্তৰৰ সপোন দেখা আমি আয়োজকৰ ফালৰ পৰা এই অনুষ্ঠানটোৰ আগধৰোতা ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰদেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনোৱা হ'ল সময়ৰ অভাৱত আমি তেখেতক প্ৰথমে এই কামটো কৰিব নোৱাৰিলোঁ তাৰ বাবে আমি দুখিত আমি ইয়াতকৈ বহুত সুচাৰুৰূপে কৰিম বুলি ভাবিছিলোঁ কিন্তু বহুত খৰখেদা হ'ল আপোনালোকে চাগে গমেই পাইছে ধন্যবাদ জনালোঁ মইনো গামোচাখননো কি কয় মই কালি এখন পিন্ধিছোঁ পৰহি এখন পিন্ধিলোঁ দুখন পালোঁৱেই এইখনৰ লগত মোৰ 3খন হ'ল কম যে মোৰ ভাগ্য নহয় যে কি নহওক মই গৈ আছিলোঁ যে সমাজ ৰূপান্তৰৰ স্বপ্ন দেখা এইসকল নিৰল সাধকে সমাজৰ কৰ্মশালাৰ এক পাকৈত খনিক ৰূপে সবল ব্যক্তিত্বৰে নিজৰ জীৱনক উৎসৰ্গা কৰি আহিছে সেই কথা নিশ্চয় আপোনালোকে সকলোৱে জানে যে পৃথিৱীত ইমানবিলাক ৰাতি থকাৰ পিছতো দিন ৰাতি ইমানবিলাক ৰাতি থকাৰ পিছতো দূৰদৰ্শী চিন্তা চেতনাত তেওঁলোক ভাৱালুপ্ত হৈ থকাৰ বাবেই সৰহখিনি ৰাতি হয়তো তেওঁলোকে নীৰৱে হ'ব পৰা নাই আপোনাৰ আৰু মোৰ দৰে নাক মাৰি প্ৰতিষ্ঠা কৰা শিক্ষকসকল হোৱা নাছিল নাক বজাই স্কুল প্ৰতিষ্ঠা কৰা শিক্ষকসকলে হ'বলৈ পোৱা নাছিল সমাজৰ যিসকল খনিকৰ সমাজৰ যিসকল শিল্পী সেই শিল্পীসকলে সৰহখিনি সময় শুবলৈ পোৱা নাই তেওঁলোকে জীৱনত শুবলৈ নোপোৱাকৈ আপোনাৰ আৰু মোৰ কাৰণে আমাৰ কাৰণে 97 বেটছৰ কাৰণে অন্যান্য সকলৰ কাৰণে এই পৃথিৱীখন আমাক দেখুৱাই থৈ গ'ল সেইসকল স্বনামধন্য শিক্ষাগুৰুৰ মাজৰ পৰাই প্ৰথম মাত্ৰ 3 বা 4 কথা জনাৰ কাৰণে মই মাইক্ৰফোন আপোনালৈ আগবঢ়াই দিছোঁ ছাৰৰ অকণমান মাইকৰ কথা কোৱা অসুবিধা আছে মই জয়ানন্দ বৰুৱা ছাৰলৈকে মাইক্ৰফোনটো আগবঢ়াই দিছোঁ প্ৰথম আৰম্ভণি হ'ব মাত্ৰ 3 বা 4 কথাৰে ছাৰে আজি অনুষ্ঠানৰ দুৱাৰ মুকলি কৰিব ধন্যবাদ সকলোলৈকে এই সুন্দৰ গধূলিটোত মই মোৰ শ্ৰদ্ধা নিবেদিছোঁ আপোনালোকে সকলোৱে জানে এটা কথা আছে কৈছোঁ যে এভৰি গ্ৰেট ৰিভলিউশ্যন ইজ দ্য ব্ৰেইন চাইল্ড অফ এ ছিংগল মেন এণ্ড ইট স্প্ৰেডছ ইন টাইম তাৰ মানে প্ৰত্যেকটো পৃথিৱীৰ ডাঙৰ যিটো বিপ্লৱ হৈছে তাৰ বীজটো এজন মানুহৰ মনতহে প্ৰথমতে অংকুৰিত হয় আৰু তাৰপিছতে ই বিস্তৃতি লাভ কৰে আজি আমি ইয়াত উপস্থিত হৈছোঁ 97 চনৰ যিসকল ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ সৌজন্যত আমি ইয়াত উপস্থিত হৈছোঁ তেওঁলোকৰ বদান্যতাত আমি ইয়াত উপস্থিত হৈছোঁ
সেই 97 চনৰ যিজন ছাত্ৰৰ মনত প্ৰথম এনেকুৱা এটা অনুষ্ঠান গঢ়ি তোলাৰ বুকবুকনি বা যি বীজ অংকুৰিত হৈছিল, সেই ছাত্ৰজনলৈ আজি মই মোৰ অন্তৰৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে তেওঁৰ সতীৰ্থসকললৈও মই মোৰ অন্তৰৰ ভালপোৱা জ্ঞাপন কৰিছোঁ। এটা কথা আপোনালোক সকলোৱে জানে যে বৰ্তমান পৃথিৱীত আটাইতকৈ ডাঙৰ আমি কি হেৰুৱাইছোঁ, আমাৰ কি নাই। বৰ্তমান যুগত গোটেই পৃথিৱীয়ে এটা বেমাৰত ভুগিছে আৰু সেই বেমাৰটো হ'লগৈ বৌদ্ধিক দৈন্যতা। সেই বৌদ্ধিক দৈন্যতা বিনাশ কৰিবৰ কাৰণে এই আজি যি গ্ৰন্থমেলাৰ আয়োজন কৰিছে, ঠিক তেনেকুৱা গ্ৰন্থমেলাবিলাকৰ প্ৰয়োজন আছে। আৰু চাচনি অঞ্চলত মোৰ মনত পৰাত মই চাচনি অঞ্চলৰ এই বিদ্যালয়খনত 33 বছৰতকৈ বেছি কাম কৰিলোঁ ইয়াত, কিন্তু এই প্ৰথম দেখিছোঁ এনেকুৱা এটা অনুষ্ঠান। তাৰ কাৰণে সঁচাকৈ মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। লগতে সেই 97 চনৰ বেটছৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ হিয়া ভৰা ওলগ জনাইছোঁ আৰু আশা ৰাখিছোঁ এনেকুৱা অনুষ্ঠানে আমাৰ যি বৌদ্ধিক দৈন্যতা আছে তাত বিনাশ কৰাত যথেষ্ট সহায় কৰিব আৰু চাচনিবাসী ৰাইজে সমাজত মূৰ দাঙি থিয় হ'ব পাৰিব যে হয় আমিও গ্ৰন্থৰ সুবাস আৰু গ্ৰন্থৰ প্ৰেমত আমি কৰিছোঁ, আমি গ্ৰন্থক আদৰি লৈছোঁ। এইখিনিকৈ গৈ মোৰ সামৰণি মাৰিছোঁ। আমি ছাৰলৈ গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ছাৰ আমাৰ সকলোৰে শিক্ষাগুৰু, এদিনৰ কাৰণে শিক্ষাগুৰু নহয়। এখেতসকল যিদিনাখন শিক্ষকতাৰ জীৱনত ভৰি দিলে, যিসকল আমাৰ দৰে শিক্ষকে ভৰি দিছোঁ, আমি শিক্ষক হ'ব পাৰোঁগে নে নোৱাৰোঁ, গোটেই জীৱন কষ্ট কৰি থাকিলেও মানুহ শিক্ষক হ'ব নোৱাৰে। সকলো মানুহ শিক্ষক হ'ব নোৱাৰে শিক্ষক বুলি ক'লেও, কিন্তু এখেতসকল প্ৰকৃত শিক্ষক। প্ৰথম দৰ্শনতে মানুহক এটা ইম্প্ৰেশ্যন দিব পৰা এগৰাকী স্বনামধন্য শিক্ষক জয়ানন্দ বৰুৱা ছাৰ। এটা হাত চাপৰি মনে মনে বহি নাথাকিব, হাত চাপৰি মাৰিব। 97 বেটছৰ নামত হাত চাপৰি মাৰিব। মাননীয় শিক্ষাগুৰুসকলৰ জীৱনৰ আয়ু বৃদ্ধি হোৱাৰ বাবে হাত চাপৰি মাৰিব। আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ যাম দুই একক কথা ক'বলৈ দিবৰ কাৰণে। আপোনালোকে অপেক্ষা কৰক। লগে লগে আমি আপোনালোকৰ সন্মুখলৈ আমাৰ সকলোৱে শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত ভৱেশ সোণোৱাল ছাৰলৈ মই মাইক্ৰফোন আগবঢ়াই দিছোঁ। ছাৰেও প্ৰথমবাৰ 2-4টা লাইনৰ ভিতৰতে তেখেতৰ মনৰ ভাৱ প্ৰকাশ কৰিব। মই প্ৰথমতে 1997 বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকললৈ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আজি এই যি গ্ৰন্থমেলা অনুষ্ঠিত কৰিলে, এই গ্ৰন্থমেলাই চাচনিৰ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত গ্ৰন্থৰ প্ৰতি যিটো আগ্ৰহ আৰু এটা শৈক্ষিক পৰিৱেশ গঠন কৰি দিয়াত যি সহায় কৰিলে, সি নিশ্চয় বহু যুগলৈকে স্মৰণীয় হৈ থাকিব। আমাক নিমন্ত্ৰণ কৰিবলৈ যিদিনাই 5জন প্ৰাক্তন ছাত্ৰ সেই 97 বৰ্ষৰ ছাত্ৰ আমাৰ ঘৰলৈ গৈছিল, তেওঁলোকৰ কথা শুনি মই সঁচাকৈ অভিভূত হৈ পৰিছিলোঁ যে এনেকুৱা এটা ভাল কাম কৰিবৰ কাৰণে আগবাঢ়িছে। আমি তেওঁলোকক উৎসাহ যোগাইছিলোঁ। মই বিশেষ ক'ব বিচৰা নাই যে এই গ্ৰন্থমেলাই তেওঁলোকৰ মনত যি ভাৱ লৈ, যি আশা লৈ, যি হেঁপাহ লৈ তেওঁলোকে এই গ্ৰন্থমেলা আয়োজন কৰিছে, এই 100% সফল হৈছে বুলি আমি ভাবিছোঁ। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গ্ৰন্থৰ প্ৰতি এই গ্ৰন্থমেলাই নিশ্চয় আকৰ্ষিত কৰিব আৰু তেওঁলোকক অনুপ্ৰাণিত কৰিব। এইকেইটা কথা কৈ মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আমি ছাৰলৈ গভীৰ কৃতজ্ঞতা জনালোঁ। সহজ সৰল জীৱনৰ অধিকাৰী, খুব কম কথা কয়, কাম মনে মনে কৰে, খুব নিয়াৰিকৈ চলে, সত্যত চলা এগৰাকী মানুহ, যিগৰাকী মানুহে মানুহক আকৰ্ষণ কৰে জীৱনৰ আদৰ্শৰ প্ৰতি হেঁপাহ পলুৱাই চোৱাৰ বাবে। তেখেতলৈ গভীৰ শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আপোনালোকে ছাৰৰ প্ৰতি এটা হাত চাপৰি দিব। এইসকল মহান শিক্ষাগুৰুৰ জীৱনৰ আয়ুস
97 বৰ্ষই আৰু আপোনালোকে বৃদ্ধি কৰিবই লাগিব। জীৱনৰ আয়ু বৃদ্ধি কৰাৰ এক মহোৎসৱ সাঁচনি গ্ৰন্থমেলা। অকণমান হাত চাপৰি দিব। মই লগে লগে আন এগৰাকী প্ৰাক্তন অধ্যক্ষৰ কাষলৈ মাইক্ৰফোন আগবঢ়াই লৈ যাব খুজিছোঁ। আমাৰ মাননীয় পদ্মজ্যোতি আনন্দৰা ছাৰ মনে মনে এগৰাকী বিৰাট ৰসিক মানুহ, আমাৰ শিক্ষাগুৰু, আমাক অংক শিকাইছিল। অংক শিকাওঁতে মই গাধা আছিলোঁ। গাধা থকাৰ কাৰণে ক্লাছ 9ত দয়ানন্দ বৰুৱা ছাৰৰ পৰা ঢেৰ চাট খালোঁ মই জীৱনত। আৰু সেই চাটবিলাকেই জীৱনৰ বিৰাট এক শক্তি, জীৱনৰ বিৰাট এক প্ৰেৰণা হিচাপে লাভ কৰিবৰ কাৰণে, গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। এইগৰাকী শিক্ষাগুৰুক আমি আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছোঁ। আমাৰ পদ্মজ্যোতি আনন্দ ছাৰ আদৰণীজনক এটা হাত চাপৰি বহি নাথাকিব। 97 বেষ্টৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই মহান গ্ৰন্থমেলাখন অনুষ্ঠিত কৰিবৰ কাৰণে যি সকল ছাত্ৰ ছাত্ৰীৰ মনত প্ৰথম উদয় হৈছিল, সেই ছাত্ৰ ছাত্ৰীসকলক মই প্ৰথমতেই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ হৃদয়ৰ নিৰ্ভীক কোণত সঞ্চিত হৈ থকা মোৰ মৰম চেনেহবোৰ যাচিছোঁ। আৰু মই যাচিছোঁ সমূহ 97 বেষ্টৰ সকলো ছাত্ৰ ছাত্ৰীসকললৈ মোৰ মৰম চেনেহ আৰু শ্ৰদ্ধা। বুকছ আৰ দ্য চিফ কেৰিয়াৰ্ছ অফ নলেজ। কিতাপেই হৈছে জ্ঞানৰ পৰিবাহক। গতিকে প্ৰতিজন ছাত্ৰ ছাত্ৰীক আমি জ্ঞানমুখী কৰি তুলিবলৈ হ'লে জ্ঞানৰ প্ৰতি বা শিক্ষাৰ প্ৰতি ধাউতি আগবঢ়াবৰ কাৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰীকে আমি হাতত তুলি দিব লাগিব একোখনকৈ গ্ৰন্থ, একোখনকৈ কিতাপ। অলপ অলপকৈ অধ্যয়ন কৰি, অলপ অলপকৈ কিতাপ পঢ়ি অলপ অলপ জ্ঞানে যেনেকৈ সাগৰ সৃষ্টি হয় টোপাল টোপাল পানীৰে, তেনেকৈ এটা এটা নজনা কথা জানি শেষত গৈ সেই ব্যক্তিজন জ্ঞানৰ এটা ভঁৰাল হৈ পৰিব। আৰু এই যিটো গ্ৰন্থমেলা, এই গ্ৰন্থমেলাখন অনুষ্ঠিত কৰিবৰ কাৰণে কেইজনমান ছাত্ৰ 97 বেষ্টৰ ছাত্ৰ গণেশ বিকাশ ঢেকিয়াল, মিণ্টু বুঢ়াগোহাঁই, প্ৰণয় চাংমাইকে প্ৰমুখ কৰি আৰু কেইবাকেইজনো ছাত্ৰ ছাত্ৰী গৈছিল। তেতিয়া মই তেখেতলোকৰ আগত ব্যক্ত কৰিছিলোঁ যে এনেধৰণৰ গ্ৰন্থমেলাই আমাৰ চাচনি মৌজাত চাচনি 2008 বৰ্ষত চাচনি সোণালী জয়ন্তী বৰ্ষত গ্ৰন্থমেলা হৈছিল। আৰু গ্ৰন্থমেলা হিচাপে, অকল গ্ৰন্থমেলা হিচাপে এইখনেই প্ৰথম গ্ৰন্থমেলা ইয়াত অনুষ্ঠিত হৈছে। আৰু এই গ্ৰন্থমেলাখনৰ যোগেদি আমাৰ চাচনিৰ, সমগ্ৰ চাচনিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীৰ কিতাপ ইয়াৰ পৰা ক্ৰয় কৰি অলপ হ'লেও কিবা এটা অনুপ্ৰাণিত হ'ব বুলি মই আশা কৰিছোঁ। আৰু ইয়াকে কৈ মই 2024 বৰ্ষৰ শেষৰ দ্বিতীয় দিনাটোত সকলো লোকে মই মোৰ হৃদয়ৰ মৰম চেনেহ যাচিছোঁ আৰু নৱবৰ্ষৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক মাঘ বিহুৰ কাৰণেও আপোনালোক সকলোকে মোৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ, নমস্কাৰ। আমি ছাৰলৈ আমাৰ শ্ৰদ্ধা, গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰকৈ কথাকেইটা কৈছে আৰু কিমান ভাল পাইছে ভাবকচোন। নিজৰ শিক্ষাগুৰুসকলক ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধা ভক্তি জনাবৰ কাৰণে আমন্ত্ৰণ কৰি আনিছে। কিমান ভাল লাগিব মনটো, এবাৰ ভাবকচোন। এবাৰ যাওকগৈচোন সেইটো বয়সলৈ। ঘৰখনত যেতিয়া সৰু কোনোবাই ভালকৈ সেৱা শুশ্ৰূষা কৰে, মনটো কিমান ভাল লাগে, আনন্দৰে ভৰি পৰে। তেনেকুৱা এক পৰিৱেশ, বিৰাট এক মননশীল পৰিৱেশ। আপোনালোকৰ সন্মুখত আমাৰ এগৰাকী স্বনামধন্য শিক্ষাগুৰু, যাৰ বয়স বৰ্তমান 91 বছৰ বয়স হৈছে। এইগৰাকী মাননীয় ধৈৰ্য হাজৰিকা ছাৰৰ। ধৈৰ্য হাজৰিকা ছাৰ নামৰ এটা হাত চাপৰি দিয়ক। গোটেই জীৱন উৎসৰ্গা কৰিলে শিক্ষকতাৰ নামত। এইগৰাকী ধৈৰ্য হাজৰিকা ছাৰৰ দুৰান্ত হাত আৰু ভৰিৰে
এটা সময়ত ফুটবল আৰু ভলীবলত মানুহক কঁপনি তোলুৱাই দিছিল আমাৰ ধৈৰ্য হাজৰিকা ছাৰে ভলীবল মাৰি জেওৰাত লাগি জেওৰা বাদ নতুন জেওৰা ফুটি গৈছিল ভৰিয়ে ফুটবল খেলি জেওৰা মাৰি জেওৰা পাৰ কৰাই দিছিল ইমান শক্তিশালী এগৰাকী মাননীয় শিক্ষাগুৰু কিমান মহাত্ম্য থকা এগৰাকী মাননীয় শিক্ষাগুৰু এইগৰাকী শিক্ষাগুৰুক গভীৰ শ্ৰদ্ধা জনোৱাৰ কাৰণে মই উদ্যোক্তাসকলক আহ্বান জনাইছোঁ আৰু এখনি ফুলাম গামোচা দেৰি নকৰিব এখনি ফুলাম গামোচা আমি আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ অসমীয়া সংস্কৃতি সভ্যতাৰ বাহক এখনি ফুলাম গামোচা লগে লগে এখনি সম্বৰ্ধনা পত্ৰ আৰু এটা মমেণ্টো আগবঢ়াই দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ছাৰলৈ গভীৰ শ্ৰদ্ধা বহুতে থৈ দিবা ছাৰলৈ গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগে লগে আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৱে শ্ৰদ্ধাৰ বজেন চেতিয়া ছাৰক মই এষাৰ কোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ মই বিশেষ নকওঁ ৰাইজসকলে আমনি পাইছে ভীমৰ আগত সামৰ ভগিনী এইটো কথা নহয় কিন্তু এইটো মাইক্ৰফোনে এনেহে কৈছো কথা হ'ল অকল কথা ক'লে নহ'ব কামত থাকিব লাগিব আৰু কামত থকা সকলেহে কাম কৰে 97 যিটো কাম কৰিলে তাৰ বাবে বহুত ধন্যবাদ আৰু মই ইয়াকে কৈ সামৰণি মাৰিলোঁ সেইটোহে আচল কথা ছাৰে কোৱাটোহে আচল কথা আকৌ এবাৰ 97ৰ নামৰ হাত চাপৰি তাৰমানে 97 সদায় ধাৰাবাহিকভাৱে গৈ থাকিব লাগিব ইয়াৰ গতি যাতে স্তব্ধ নহয় তাৰ প্ৰতি আমি তেওঁলোকক আহ্বান জনাব লাগিব একেবাৰে ধাৰাবাহিক এক যাত্ৰা অন্তহীন এক যাত্ৰা হয়নে নহয় ছাৰ যাতে কেতিয়াও বাটতেই মৰহি নাযায় আমি লগে লগে আমি এগৰাকী মাননীয় শিক্ষয়িত্ৰী আমাৰ মাজত উপস্থিত আছে স্বপ্না চাংমাই আমি স্বপ্না চাংমাইক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ যে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে আকাশলৈ এই আকাশখনলৈ এবাৰ হ'লেও মূৰ তুলি চোৱা মানে বিকাশ লাভ কৰা লাগিলে তুমি যিমানেই নাস্তিক নহ'লা কিয় এইফালে আহক সন্মুখলৈ আহক আমি আপোনাক আকাশৰ তলৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ আকাশখন এবাৰ আকৌ চাব নামি যাওঁতে এখনি ফুলাম গামোচা শক্তিশালীকে ভৱিষ্যতৰ পদক্ষেপ আগবঢ়াবৰ বাবে আপোনালৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এখনি ফুলাম গামোচা আগবঢ়াইছে আমি আপোনাক ধন্যবাদ জনাইছোঁ আমি আশা ৰাখিম আপোনালোকৰ গতিয়ে সমাজ জীৱনক আগবঢ়াই লৈ যাব আমাৰ এতিয়া হিতেশ বিকাশ গগৈ এইখন বিদ্যালয়ৰ এগৰাকী খুব মেধাৱী ছাত্ৰ আছিল হিতেশ বিকাশ গগৈ থকা হ'লে ক'লেহেঁতেন আজিকালি কোনোবাই মোক খবৰ সুধিলে মোৰ উত্তৰ মাথনিত ধেনু ভুৰিয়া হাঁহি কোনে কি বুজে বুজক তাৰ মানে হৈছে কি আত্মাহীন আত্মকেন্দ্ৰিকতাত নিমজ্জিত হৈ থকা পাঠক কবিৰ মূৰৰ কামৰণি বিষয় নহয় কবিতা যে তেওঁৰ আত্মাৰ এটা কিতাপ এই যে 97 বছৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ আত্মাৰ তাগিদাত এই মহান শিক্ষকসকলক ইয়ালৈ আমন্ত্ৰণ কৰিছে আত্মাৰ উপলব্ধি শ্ৰীমন্ত শংকৰদেৱে সেইকাৰণে সেই আধ্যাত্মিকতাৰ কথা কৈছিল আধ্যাত্মিকতা মানে হৈছে আত্মাৰ উপলব্ধি সেই আত্মাৰ উপলব্ধিৰে এইসকল স্বনামধন্য শিক্ষাগুৰুক আমন্ত্ৰণ কৰি আনিছে মই লগে লগে সেই আত্মাৰ উপলব্ধিৰেই এগৰাকী শক্তিশালী মাননীয় শিক্ষাগুৰুক ভূপেন বৰগোহাঁই ছাৰক সন্মুখলৈ আমন্ত্ৰণ জনাইছোঁ আহক ছাৰ ভূপেন বৰগোহাঁই ছাৰ এটা হাত চাপৰি দিয়ক সকলোৱে এইসকল মহান শিক্ষাগুৰুৰ জীৱনৰ আয়ুস বৃদ্ধি কৰাৰ এক আত্মিক চেতনা আমি জাগৃত কৰাৰ কাৰণে এই সৌন্দৰ্যশালী পৃথিৱীখনত খোজ পেলাইছে ছাৰ আগবঢ়াই দিলোঁ জুবিন গাৰ্গৰ দৰে যাতে গান গাই সামৰণি মাৰে ধন্যবাদ মই আগতেই আৰম্ভণিতে মই দুআষাৰ কৈছিলোঁ ক'বলৈ ঢেৰ আছে সময় নাই তথাপি মই যেহেতু পুথিগত এতিয়া আৰম্ভ চাই ক'লেই যে সভ্যতাৰ জ্ঞান যদি কঢ়িয়াই লৈ আহিছে যুগে যুগে পুৰুষে 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 কেৱল পুথি কিতাপ আৰু কিতাপ আৰু কিতাপ আৰু যিসকলে অধ্যয়ন কৰিছে তেওঁলোকে বৌদ্ধিক খাদ্য লাভ কৰিছে এইদৰে সভ্যতাৰ বিকাশ হৈছে সংস্কৃতিৰ বিকাশ হৈছে
পৃথিৱীখন সুন্দৰ হৈছে জ্ঞানৰ পৰা। মই পূৰ্বতে যেতিয়া ছাত্ৰ হৈ আছিলোঁ তেতিয়া পৰীক্ষাত পাছ কৰিবলৈ পঢ়িছিলোঁ। এটা ডিগ্ৰী ল'ম, এখন চাৰ্টিফিকেট হ'ব, মাৰ্কশ্বিট হ'ব আৰু মোৰ চাকৰি হ'ব, দৰমহা পাম। এয়া আছিল সপোন। কিন্তু আফটাৰ মাই ৰিটায়াৰমেণ্ট মই যেতিয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ তেতিয়া জগতৰ বহুত মোৰ ভুল ধাৰণা আঁতৰিলে। এই গ্ৰন্থমেলা যিসকলে আয়োজন কৰিছে মোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে, তেওঁলোকৰ উৰ্বৰ মস্তিষ্ক মই সন্মান জনাইছোঁ, চেল্যুট জনাইছোঁ। মই এতিয়া সাধাৰণ কথা এটা ক'ম, যিটো আমাৰ চকুৰ আগত দেখি থাকিও আমি বুজিব পৰা নাছিলোঁ, মই বুজিব পৰা নাছিলোঁ। এবাৰ আইনষ্টাইনে কিছু ছাত্ৰ ছাত্ৰীক সুধিলে, ইংলিছত কম, অসমীয়াত কৈ দিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, ডু ইউ চি মাই হেণ্ড? সেই বন্ধু বান্ধৱীসকল, তোমালোকে মোৰ হাতখন দেখিছানে? ছাত্ৰ ছাত্ৰীসকলে ক'লে য়েছ। তেতিয়া আইনষ্টাইনে ক'লে হোৱাট ডু ইউ চি ইন মাই হেণ্ড? ছাত্ৰ ছাত্ৰীসকলে ক'লে, সুধিলে হাতত কি দেখিছা? ছাৰ, দেৰ আৰ ফিংগাৰ্ছ ইন ইয়ৰ হেণ্ড। আপোনাৰ হাতত আঙুলি দেখিছোঁ। য়েছ, ৰাইট। নাও টেল মি, হাউ মেনি ফিংগাৰ্ছ আৰ দেৰ ইন মাই হেণ্ড? এতিয়া কোৱাচোন তোমালোকে মোৰ আঙুলি হাতত কেইটা আঙুলি দেখিছা? ছাত্ৰ ছাত্ৰীসকলে ক'লে দেৰ আৰ 5 ফিংগাৰ্ছ ইন ইয়ৰ হেণ্ড। ছাৰ, আপোনাৰ হাতত আমি 5টা আঙুলি দেখিছোঁ। Absolutely right. Now tell me, can you see my fingers? মোৰ এতিয়া কোৱাচোন তোমালোকে মোৰ হাতৰ আঙুলিকেইটা দেখিছানে? বোলে দেখিছোঁ। Yes sir. Now tell me, can you see 5? এতিয়া কোৱা তোমালোকে 5 দেখিছা নাই? 5 নাই দেখা ছাৰ। আৰু তোমালোকেতো কৈছিলা there are 5 fingers in your hand. 5টা আঙুলি আছে, 5টা আঙুলি আছে। আঙুলি দেখিছে, 5 দেখা নাই। আঙুলি দেখিছে, 5 দেখা নাই। আইনষ্টাইনে ক'লে। ইয়াৰ পৰা কি বুজালে? আঙুলি সত্য, 5টো মানুহৰ নিজৰ সৃষ্টি। এইটো অবজেক্ট বস্তু, পদাৰ্থ। তেওঁ কি ক'ব খুজিলে যে 1 2 3 4 5 এই সংখ্যাবিলাক মানুহৰ নিজৰ সৃষ্টি, মানুহে নিজে সৃষ্টি কৰি লৈছে, তৈয়াৰ কৰি লৈছে গণনা সুবিধাৰ কাৰণে। ঠিক তেনেকৈ আমি দেখিছোঁ সূৰ্য পোহৰ পৰিলে দিন হয়, সেইটো আমি দিন বুলি কওঁ। আৰু সূৰ্য পোহৰৰ পৰা বঞ্চিত হ'লে আমি আন্ধাৰ বুলি কওঁ। সেই আন্ধাৰক আমি কওঁ ৰাতি। আমি সকলোৱে দিন দেখিছোঁ, ৰাতি দেখিছোঁ, দিন দেখিছোঁ, ৰাতি দেখিছোঁ। পৃথিৱীৰ সৃষ্টি সেই কোটি কোটি বছৰ আগৰ পৰা দিন আৰু ৰাতি দেখিছোঁ, দিন আৰু ৰাতি দেখিছোঁ। আপোনালোকে কেতিয়াবা দেখিছে দেওবাৰ, সোমবাৰ, মঙলবাৰ? এই সাধাৰণ কথাটো মই আইনষ্টাইনৰ কিতাপখন পঢ়ি বুজি পালোঁ। এতিয়া আপোনালোকে চিন্তা কৰক, আমি কওঁ এইটো আমুক বাৰ, গুৰুবাৰ, আমাৰ সমাজত এইটো চলে, আমুক বাৰে মই আমুক নাখাওঁ, তামুক নাখাওঁ। মই আইনষ্টাইনৰ পৰা এইটোৱে শিকিলোঁ, এইবিলাক মানুহৰ নিজৰ সৃষ্টি, ক্ৰিয়েশ্যন অফ হিউমেন বিং, মানুহৰ নিজৰ সৃষ্টি। এইখিনি কথাকে ক'লোঁ আৰু বহুত কথা পাতিম বুলি ভাবিছিলোঁ, সময় নাই। গতিকে সকলো মোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু মই অভিভাৱকসকলক এটা কথাই অনুৰোধ কৰিম, আপোনালোকে সৰু ল'ৰা ছোৱালীক, ইয়াত পঢ়াৰ এটা পৰিৱেশ গঢ়ি উঠিছে, মোৰ ধাৰণা হৈছে এটা আন্দোলন কৰি গঢ়ি তুলিব লাগে। কোনো পিতৃ মাতৃয়ে সৰু ল'ৰা ছোৱালীক নিচুকাবলৈ মোবাইল ফোন নিদিব। আপোনালোকে সৰু ল'ৰা ছোৱালীক সাধু কথা কিতাপ কিনি দিয়ক। সাধু কথা কিতাপ কিনি দিয়ক। যেতিয়া পঢ়িবলৈ আৰম্ভ কৰিব, কিতাপৰ প্ৰতি আকৰ্ষিত হ'ব, তাৰপিছত আৰু কিতাপ লাগে, আৰু কিতাপ লাগে বুলি কৈ থাকিব। আপোনালোকে আমনি নাপাব, কিতাপ কিনিয়ে থাকক। যেতিয়া তেওঁলোকৰ কিতাপ পঢ়াৰ অভ্যাস গঢ়ি উঠিব, আপোনালোকক মোবাইল নোখোজে।
আৰু কিতাপ পঢ়াৰ যিটো অভ্যাস ই ছাত্ৰজনৰ বা ছাত্ৰীগৰাকীৰ জীৱন গঢ়াৰ আটাইতকৈ ডাঙৰ সম্পদ হ'ব। বেলেগ সম্পদ দিব নালাগে, কিতাপ পঢ়াৰ অভ্যাসটো গঢ়ি তোলক। কোনো সম্পদ দিব নালাগে, যি জ্ঞান পাব সেই জ্ঞানেই প্ৰকৃতাৰ্থত কেনেকৈ জীয়াই থাকিব লাগে তাৰ পথ বিচাৰি পাব, উপায় বিচাৰি পাব। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ, কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলক। চাচনি অঞ্চল ব্যাপকভাৱে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলক, কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলক। সকলোৰে প্ৰতি মই ধন্যবাদ জনাই মোৰ বক্তব্য সামৰি মাৰিলোঁ। আমি ছাৰলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আচলতে হিপাক বাদ দি পৃথিৱীত একো নহ'ব। ছাৰে ইমান সুন্দৰকৈ কথাখিনি দাঙি ধৰিলে, আপোনালোকে নিশ্চয় সকলোৱে ভালকৈ মন কাণ দিছে। ইংৰাজ কবি এলিয়টেও এটা কথা কৈছিল। ইংৰাজ কবি এলিয়টৰ মতে ঐতিহ্যক বাদ দি মেধাৰ ভিত্তি নিৰ্মাণ কৰিব নোৱাৰি। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মতেও প্ৰগতিৰ বৰগড়ৰ ভেটি বান্ধিবলৈ হ'লে আমি ঐতিহ্যক স্বীকাৰ কৰিবই লাগিব। হিপাক বাদ দি কবিতাৰ কেকটাছ হয়তো আমদানি কৰিব পাৰি, মনত ৰাখিব, কিন্তু বহাগৰ পদূলিত প্ৰিয়তমাৰ সুগন্ধ হাঁহিৰ দৰে নাহৰ ফুল ফুলুৱাব নোৱাৰি। আমি আমদানি কৰিব পাৰিম বাহিৰৰ পৰা বেয়া বেয়া বস্তু বা অন্যান্য বস্তু, কিন্তু সেই পদূলি মূৰত থকা সেই যে গোলাপৰ সুগন্ধি লগা গন্ধটো আপুনি আমদানি কৰিব নোৱাৰে। সেইটো হিপাৰ লগত জড়িত হৈ থকা। এতিয়া অনুষ্ঠান ভাগি চলি আছে বেটছ অফ 97। তেওঁলোকৰ মনতনো এই সময়লৈকে কেনে অনুভৱ আহিছে, সেই অনুভৱ জানিবৰ কাৰণেও বেটছ অফ 7ৰ 2-1ক আমি তেওঁলোকৰ আমন্ত্ৰণ জনাম। মই লগে লগে মনোমোহন ধাৰুমীয়া সন্মুখত থিয় হৈ আছে। মাত্ৰ 2 মিনিট সময়। এই মুহূৰ্তলৈকে আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? সঞ্চালক মহোদয়, 2 মিনিটত মই নোৱাৰিম, অনুগ্ৰহ কৰিছোঁ। মই আপোনাৰে ভতিজা হয়, 5 মিনিট মোক লাগিব। প্ৰথম কথা, ভতিজা 1 মিনিট বঢ়াই দিয়া হৈছে, 3 মিনিট। 5 মিনিট মোক লাগিব। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুবে নমঃ। শ্ৰী গুৰুবে নমঃ। শ্ৰী গুৰুবে নমঃ। গুৰু বিনে কোনো কৰ্মই সফল নহয়। গুৰু অবিহনে কোনো কাৰ্যই সম্পূৰ্ণ হ'বই নোৱাৰে। সেয়া লাগিলে পিতৃ মাতৃ গুৰুৱেই হওক, সেয়া লাগিলে শিক্ষা গুৰুৱেই হওক, সেয়া লাগিলে ধৰ্মগুৰুৱেই হওক। মই যিকোনো শুভ কৰ্ম কৰাৰ আগমুহূৰ্তত সদায় গুৰুক স্মৰণ কৰি আৰম্ভ কৰোঁ। প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলীয়ে তেখেতৰ প্ৰিয় শিষ্য জগত গুৰু অসমীয়া প্ৰাণ প্ৰতিষ্ঠাপক শ্ৰীমন্ত শংকৰদেৱক এবাৰ এটা অনুষ্ঠানত ভাষণ প্ৰদান কৰিবলৈ কৈছিল। তেতিয়া জগত গুৰুজনাই এটা পদেৰে আৰম্ভ কৰিছিল। পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি বিৰচিলে পদে ৰাম কথা হস্তিৰ দেখিয়া লাদ সহা যেন মাৰ্গে ফাগ মোৰো ভৈল এনয় অৱস্থা। নিশ্চয় বুজি পাইছে, ছাৰসকলক দেখি মোৰ সেই একেই অৱস্থা হৈছে। ছাৰসকলৰ বিষয়ে ক'বলৈ গ'লে 7 দিন 7 ৰাতি ক'লেও শেষ নহয়। এতিয়া মই থ্ৰু এটা ক'ব বিচাৰিছোঁ, ছাৰসকলে আমাক যেতিয়া আশীৰ্বাদ কৰে, ছাৰসকলৰ যেতিয়া আমি প্ৰেৰণা পাওঁ, তেতিয়া আমাক ভগৱানেও আশীৰ্বাদ দিয়া যেন লাগে। আৰু কোনো কামতে আমি বাধা নাপাওঁ, সকলো কাম আমি সফলতাৰে আগবাঢ়ি যাব পাৰোঁ। আৰু ছাৰসকলৰ খেলৰ প্ৰতি ইমান অনুৰাগী আছিল। ছাৰসকলে আমাক এইখন ফিল্ডতেই প্ৰতিটো খেলত অংশগ্ৰহণ কৰিবৰ বাবে অনুপ্ৰেৰণা যোগাইছিল। ছাৰসকল অকল আমাৰ চৰকাৰী শিক্ষকৰ চৰকাৰী বেতনভোগী শিক্ষকে নাছিল, ছাৰসকলে আমাৰ অভিভাৱকৰ দায়িত্ব পালন কৰিছিল। এতিয়া আপোনালোকে ভাবিব ছাৰসকল কেনেকৈ অভিভাৱক হ'ল। ছাৰসকলে আমাৰ দেউতাহঁতৰ লগত সম্পৰ্ক বজাই ৰাখিছিল। ৰাস্তাত যদি আমাক দেখে কাইলৈ পৰীক্ষা আছে, ইয়াত কিয় ঘূৰি ফুৰিছ,
তেনেকুৱা ধৰণে আমাৰ অভিভাৱকৰ দায়িত্বও পালন কৰিছিল। গতিকে ছাৰসকলৰ সদায় সুস্বাস্থ্যৰ গৰাকী হৈ দীৰ্ঘায়ু কামনা কৰিছোঁ। এই অনুষ্ঠানটোৰ পতাৰ আঁৰৰ কাহিনীটো মই থ্ৰুতে কৈ যাব বিচাৰিছোঁ। আমাৰ উদ্যোক্তাসকলে ক'ব, এই অনুষ্ঠানটো আমি গুৰু শিষ্য মিলন আৰু সতীৰ্থ মিলন অনুষ্ঠানটো যদি একমাত্ৰ পাতিলো হ'লে তেতিয়াহ'লে ইমান সৌষ্ঠৱ বৃদ্ধি নহ'ল হ'লে। আমি চিন্তা কৰিলোঁ চাচনিবাসী ৰাইজক, চাচনি ছাত্ৰ ছাত্ৰীসকলক কিবা এটা দি যোৱাৰ যি অপ্ৰাণ চেষ্টা আমি মনত ভাবিছিলোঁ, আমি সকলোকেইজন 97ৰ বন্ধুবৰ্গই আলোচনা মৰ্মে এই গ্ৰন্থ উৎসৱটো সাঁকো হিচাপে ব্যৱহাৰ কৰিলোঁ। এই অনুষ্ঠানটোলৈ আমি যে আহিবৰ কাৰণে গ্ৰন্থক আমি সাঁকো হিচাপে ব্যৱহাৰ কৰিলোঁ। নিশ্চয় আপোনালোকে বুজিব পাৰিছে বিষয়টো। গ্ৰন্থৰ বিষয়ে মই এটা কথাও ক'ব নোৱাৰোঁ, কিয়নো জীৱনৰ মোৰ পাঠ্যপুথিখিনিৰ বাহিৰে মই আঙুলি মূৰত যিমানটা পাপ আছে সিমানখন কিতাপো মই বাহিৰাকৈ পঢ়া নাই। গতিকে গ্ৰন্থৰ বিষয়ে মোৰ ধাৰণা, মোৰ চিন্তাই মই এটা কথাই ক'ব বিচাৰোঁ, ভগৱানে সৃষ্টিৰ পিছত মানুহক দিয়া সৰ্বশ্ৰেষ্ঠ উপহাৰটোৱে হৈছে গ্ৰন্থ। এয়া মই অনুভৱ কৰোঁ, মোৰ বিশ্বাস। দ্বিতীয়তে ইয়াৰ পিছতে সতীৰ্থ সন্মিলন আছে। সতীৰ্থ সন্মিলনৰ সকলৰ ওচৰতো মই এটা কথা কৈ যাব বিচাৰিছোঁ থোৰতে, বন্ধু মানে হৈছে বিশ্বাস, বন্ধু মানে হৈছে আশা, বন্ধু মানে হৈছে প্ৰেৰণা। ইয়াৰ পিছত পৰ্যায়ত আমি সতীৰ্থ সন্মিলন আৰম্ভ কৰিম। গতিকে ছাৰসকলৰ দীৰ্ঘায়ু কামনা কৰি মই মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ মনোৰঞ্জন ধাদুমিয়ালৈ। অসম চৰকাৰৰ জনসংযোগ বিভাগত দিছপুৰত চাকৰি কৰে, তেওঁলৈ আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এগৰাকী প্ৰাক্তন ছাত্ৰই আমাৰ এজন শিক্ষাগুৰুক ভাগৱতৰ 10ম স্কন্ধ উপহাৰ দিব খুজিছে। ছাৰক ধুনীয়াকৈ নিজে নিজে তুমি ধৰি সেৱাধিকাৰী আগবঢ়াই নি এইখন ছাৰক দিয়া উদ্দেশ্যতে। নমস্কাৰ। যিহেতু ভজন ছাৰ মোৰ গুৰু আৰু আমাৰ একেখন গাঁৱৰে, ছাৰে যিহেতু ভীমৰ বচন অলপ আগত গাই গ'ল, ছাৰে ভাগৱত স্কন্ধৰ লগত নামঘৰৰ লগত জড়িত থকাৰ কাৰণে মোৰ ফালৰ পৰা ছাৰক এখন উপহাৰ দিলোঁ। আৰু ইয়াৰ লগে লগে মোৰ শিক্ষাৰ গুৰুসকলৰ ওপৰত মই ক'ম, কিন্তু আমাৰ জ্যোতিৰ্ময়তো কিছুমান বক্তব্য আগবঢ়াই লওক। আমি আহি আছোঁ, পৰ্যায়ক্ৰমে আমি আহিম। আমি ধন্যবাদ জনাইছোঁ যে ভাগৱতৰ 10ম স্কন্ধ আপুনি ছাৰ পালে, এইখন গ্ৰন্থখন ভালকৈ আকৌ আৰম্ভ কৰিব। আমাৰ লগে লগে আমাৰ মৃদুল চৰকাৰী ছাৰ আছে, মই ছাৰক একাষাৰ কোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাননীয় ধৈৰ্য হাজৰিকা ছাৰেও মনৰ এটা আপোনাৰ আমাক সকলোকে আশীৰ্বাদ দিব পৰৱৰ্তী সময়ত। মই আমাৰ মৃদুল চৰকাৰী ছাৰক একাষাৰ কোৱাৰ কাৰণে মই আমাৰ গোহাঁই বাইদেউ মহিলাসকলৰ ফালৰ পৰা প্ৰতিনিধিত্ব কৰিব, বাইদেউকো মই আমন্ত্ৰণ জনাম। ধন্যবাদ। সকলোৱে নমস্কাৰ জনাইছোঁ। 1997ৰ যিটো বেচ, তেওঁলোকে যি উদ্যোগ ল'লে, এই উদ্যোগে মোৰ মন প্ৰাণ আৱেগেৰে পৰিপূৰ্ণ কৰিছে, ভৰি পৰিছে, আৰু কথাৰ আগবিলাক ক'ৰবাত যেন হেৰাই গৈছে। মই বিশেষ একো নকওঁ, মাত্ৰ তেওঁলোকৰ যি উদ্যোগ, তেনেকুৱা উদ্যোগ আজিলৈকে তেনেকুৱা মই পোৱা নাই ক'তো, এই প্ৰথম পাইছোঁ। গতিকে তেওঁলোকৰ আৰু লগতে তেওঁলোকৰ সতি সন্ততি কন্যা পুত্ৰ সকলোৱে বৌদ্ধিক দৈহিক আৰু মানসিক উৎকৰ্ষ লাভ কৰি সমাজত আগবাঢ়ি যাওক, এই আশীৰ্বাদ কৰিছোঁ সকলোলৈ। আৰু আগন্তুক নৱবৰ্ষৰ বাবে আপোনালোক সকলোৱে শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। মৃদুল চৰকাৰী ছাৰ নামতে হাত চাপৰি দিয়ক সকলোৱে। অকণমান গৰম কৰি ৰাখক না, গৰম কৰি ৰাখক।
আপোনালোক আজিৰ দৰে ধুনীয়াকৈ আহিব, এনেকৈ সাজপাৰ পিন্ধি আহিব, মানে নহয়, আজিৰ দৰে ধুনীয়া সাজ পিন্ধি আপোনালোক আহিব, এনেকৈ সন্মুখত বহিব আৰু ছাৰসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিব। এয়া আমাৰ প্ৰাৰ্থনা আপোনালোকৰ প্ৰতি। মাজে মাজে হাত চাপৰি বজাই থাকিব। ছাৰলৈ আমি ধন্যবাদ জনাইছোঁ। আমাৰ মাজত একেবাৰে খুহুতীয়া এজন মানুহ, আমাৰ মাননীয় শিক্ষাগুৰু অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ অনিল সোণোৱাল ছাৰক আমি আমন্ত্ৰণ জনাইছোঁ। আপোনাৰ পাছতে আমি ইক্ষ বাইদেউক আমি আমন্ত্ৰণ জনাম। আমি আহক ছাৰ, সন্মুখলৈ আহক, বেছি দেৰি নহয় আৰু আমি সামৰণি মাৰিবলৈ আমি গৈ আছোঁ। ইয়াৰ পাছতে মাত্ৰ কেইটামান অকণমান খুহুতীয়া কথা আমি আৰম্ভ কৰিম। তলৰ ফালৰ পৰা আপোনালোকে দুই এক কথা হয়তো সুধিব পাৰে, জীৱনৰ এইখিনি সময়লৈকে তেখেতসকলে কি পাইছে কি পোৱা নাই, এই আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিলোঁ আমাৰ অনিল সোণোৱাল ছাৰক। আমাৰ ঘৰ গ'লে মানে গগৈ কিমান খাব শুকতি গগৈ আছে নোবাৰ চুঙা নগৰ। আমাৰ সঞ্চালক মহোদয়ে ক'লে প্ৰায় ৩৫ বছৰ এইখন বিদ্যালয়ত শিক্ষকতা কৰিলোঁ। বহুত ছাত্ৰ ছাত্ৰী আমি লগ পাওঁ বিভিন্ন অঞ্চলত, গুৱাহাটীত লগ পাওঁ, বাহিৰত গ'লেও পাওঁ, ইমান ভাল লাগে। গতিকে বিশেষকৈ আকৌ 97ৰ ছাত্ৰ ছাত্ৰীসকলে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো পাতি আমাৰ শাসনীবাসীক ইমান আপ্লুত কৰিলে, তাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগে লগে আমি এইটো আহ্বান জনাম আমাৰ ফালৰ পৰা যে বাকী 97 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাহিৰেও যাৰ পিছৰ ছাত্ৰ ছাত্ৰীসকলে বা আগৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা পদক্ষেপ তেওঁলোকেও যাতে লয়, তাৰ বাবে মই আহ্বান জনাইছোঁ তেখেতসকলক। লগে লগে মই এটা খুহুতীয়া বিষয়ে মোৰ এই অকণমানি বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ। আমাৰ 91 ইয়াৰ্ছ ধৈৰ্য হাজৰিকা ছাৰ আছে, তেখেতে দুটামান হাত চাপৰি মাৰি দিলে ভাল পাওঁ। গৰম গৰম লাগিছে ঐ, ৱাৰ্ম ৱাৰ্ম লাগিছে ঐ, গৰম গৰম লাগিছে ঐ, ৱাৰ্ম ৱাৰ্ম লাগিছে ঐ, কুল কুল লাগিছে ঐ, ঠাণ্ডা ঠাণ্ডা লাগিছে ঐ। 97 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে এই গ্ৰন্থমেলালৈ আহি, পতা গ্ৰন্থমেলালৈ আহি এনেনো ভাল লাগিছে, এনেনো ভাল লাগিছে আমাৰ। ধন্যবাদ। আপোনালোকে অনিল সোণোৱাল ছাৰৰ নামত এটা হাত চাপৰি এটা দিয়ক। এতিয়া লগে লগে আমি আপোনালোকক আগবঢ়াই দিব খুজিছোঁ পূৰ্বতে ঘোষণা কৰা আমাৰ বাইদেউ। আহক, ইক্ষ বাইদেউ আহক, ইক্ষ গোহাঁই বাইদেউৰ নামত এটা হাত চাপৰি এটা দিয়ক। বাইদেউক আমন্ত্ৰণ জনাওক, এটা হাত চাপৰি এটা মাৰি। বাইদেউ আহক, বাইদেউ দুআষাৰ ক'ব, তাৰপিছতে আমাৰ মনজুৱে আমাৰ মনৰ কথা প্ৰকাশ কৰিব। আমাৰ প্ৰাক্তন 97 বৰ্ষৰ এগৰাকী উদ্যোক্তা মনজুৱে তেওঁৰ মনৰ ভাৱ প্ৰকাশ কৰিব। বাইদেউ আহিলে আহক, আমাৰ বাইদেৱে দুআষাৰ কথা ক'ব। নমস্কাৰ। চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ উদ্যোগ 1997 চনৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত উদ্যোগ এই গ্ৰন্থমেলাত উপস্থিত থাকিবলৈ পাই অশেষ ধন্যবাদ গ্ৰহণ কৰিছোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁলোকলৈ অশেষ মোৰ মৰম আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে ইয়াত উপস্থিত থকা সমূহ ৰাইজলৈ নতুন বৰ্ষৰ শুভেচ্ছা আৰু মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। বাইদেউৰ নামত এটা হাত চাপৰি, আটাইতকৈ চুটিকে দিয়া ভাষণটোৰ বাবে বাইদেউৰ নামত এটা হাত চাপৰি এটা দিয়ক। আমি সকলোকে আপোনালোকক ধন্যবাদ জনাইছোঁ। লগে লগে এগৰাকী প্ৰাক্তন ছাত্ৰী বেটছ অফ 97 আমি মনযোগ আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছোঁ যে আজিৰ এইটো সময়লৈকে তেওঁৰ মনৰ অনুভৱ কেনেকুৱা। প্ৰতিনিধিত্ব কৰিছে 97 বেটছক। আমি মনযোগ তেওঁৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্যোতিপ্ৰসাদ কোঁৱৰ ছাৰ। মই আচলতে কথা কৈ পোৱা নাই এনেকৈ, কিন্তু আজি আমাৰ কেনেকৈ আৰম্ভ হ'ল সেই কথাখিনি আমি ক'ব বিচাৰিছোঁ। আমি 97 বেটছে যদিও ইয়াৰ পৰা ওলাই গুচি গ'লোঁ,
কোনোবা নহয় কোনোবাই আমি কোনোবা নহয় কোনোবা সময়ত ইজনে সিজনৰ লগত আমি সংস্পৰ্শত আছোঁ তাৰপিছত লাহে লাহে আমাৰ এনেকুৱা হ'ল যে আমি পিকনিক খাবলৈ ষ্টাৰ্ট কৰিলোঁ চব সময়ত মই নাই বেলেগ কোনোবা নহয় কোনোবা আছে আৰু সেইটোলৈ আমি দূৰত থাকি ওচৰত থাকি বুলি নহয় আমি সেইটোলৈ সুখী যে লগত কোনোবা নহয় কোনোবাই আমাৰ লগৰবিলাকে পিকনিক খাই আছে তাৰপাছতে কি হ'ল পিকনিক হৈ গ'ল চবে আমি কথা পাতিলোঁ যে নহয় কিবা এটা কৰিব লাগে আমি কিবা এটা কৰিম আমি ইয়াৰ পৰা ওলাই গৈছোঁ চাচনিৰ নিচিনা এখন ভিতৰ ঠাইৰ পৰা ওলাই গৈ পেলাই বাহিৰত যেতিয়া আমি নিজকে চাইছোঁ দেখিছোঁ আমি বহুত ঠাইতকৈ আমাৰ যিটো আমাৰ শৈক্ষিক পৰিৱেশ আমাৰ যিটো সাংস্কৃতিক পৰিৱেশ বহুত বেলেগ বহুত উন্নত গতিকে এইখিনি আচলতে আমি অৱদান হিচাপে আমাৰ শিক্ষাগুৰুসকলকে ক'ব লাগিব যে আমি ইমান ধুনীয়া এটা পৰিৱেশৰ পৰা গৈছোঁ গতিকে আমি ভাবিলোঁ যে কিবা এটা আমি চাচনিৰ কাৰণে আমি কিবা এটা কৰিম চবেই নিজৰ নিজৰ ঠাইত বেলেগ বেলেগকৈ থাকে আমি কোনো এনেকুৱা নহয় যে আমি হতকাই লগ পাই থাকোঁ তাৰপিছতে আমি ঠিক কৰিলোঁ যে হঠাৎ ওলালে যে আমি এখন বুক ফেয়াৰ পাতোঁ ব'ল ঠিক আছে বুক ফেয়াৰ পাতোঁ ব'ল বুক ফেয়াৰ পাতিবলৈ লৈ পেলাই লগে লগে কি হ'ল যে বুক ফেয়াৰ পাতিবলৈ লোৱাৰ পিছতে ৩-৪টামান এনেকুৱা আমাৰ উদ্যমী ল'ৰা আছে যিকেইটাই বুক ফেয়াৰবিলাকত গৈ অলৰেডি ছাৰ্ভে ষ্টাৰ্ট কৰিয়ে দিলে যে আমি বুক ফেয়াৰ পাতিম বুক ফেয়াৰ পাতিলে কথা হ'ল আনকি বুক ষ্টলবিলাকৰ লগতো কথা পতা ষ্টাৰ্ট কৰি দিলে আমি ভাবিছোঁ পাৰিমনে পাৰিম চব সময়তে এনেকুৱা নাই নাই পাৰিম আকৌ বেগ হওঁ পাৰিম জানো নাই নাই আকৌ দুটামান ওলাই পাৰিম তাৰপিছতে আমি ঠিক হ'ল যে ঠিক আছে আমি কেনেকৈ কৰিম আমিতো ইমান অভিজ্ঞ নহয় আমাৰ মাজত হাৰ্ডলি 2টা বা 3টাই ওলাব কিজানি যিবোৰ বহুত অভিজ্ঞ কিন্তু বাকী বেছিভাগেই নহয় গতিকে তাৰপিছতো আমি যেতিয়া কথাটো আমাৰ গ্ৰুপত উলিয়ালোঁ আমাৰ হোৱাটছএপ গ্ৰুপ এটা আছে আমি গ্ৰুপত উলিয়ালোঁ কোনোৱে না কোৱা নাই যে আমি নকৰোঁ চবে কৈছে আৰে ইমান ভাল কথা এটা আমি কিয় নকৰিম আৰু সেই গোটেই কথাখিনিক লৈয়ে আমি কামবোৰ ইমান খৰতকীয়াকৈ লাষ্ট আমি ষ্টাৰ্ট কৰিছিলোঁ চাগে অক্টোবৰৰ পৰা নৱেম্বৰ ডিচেম্বৰ আজি এই খুব খৰতকীয়াভাৱে ৩-৪টা মাহৰ ভিতৰতে আমি গোটেই মানে আয়োজনখিনি হ'ল ইয়াত আমাৰ বহুত সতীৰ্থ হৈ বহুত কষ্ট কৰিছে কাকো নাম ক'ব নোৱাৰি নাম ক'লে বেয়া হ'ব কোনোবা থাকি যাব মানে কোনোবা যদি ইয়াত থাকি কৰিছে কোনোবা দূৰত থাকি কৰিছে কোনোবাই হয়তো আজি আহিব নাপাই পেলাই কোনোবাই কান্দি আছে এনেকুৱাও আছে আমি এটা প্ৰচেষ্টা হাতত ল'লোঁ আমাৰ আৰু বহুত পৰিকল্পনা আছে ইতিমধ্যে আমি বহুত পৰিকল্পনা কৰি পেলাইছোঁ সময়ে সময়ে আপোনালোকে হয়তো সেইবিলাক পাই থাকিব আপোনালোকে আমাক লগ দিব 97 বেটছৰ ফালৰ পৰা আমি ইয়াকে আশা কৰিম আপোনালোকৰ সহযোগিতা আমাৰ সদায় কাম্য আৰু শিক্ষাগুৰুসকললৈ মই মোৰ প্ৰণিবাদ আগবঢ়াইছোঁ সকলোকে এনেকুৱাকৈ পাই মই আচলতে আৱেগিক হৈছোঁ মই সেইকাৰণে গামোচাও নিপিন্ধিলোঁ মানে পৰা নাই মোৰ সন্মুখলৈ যাবলৈ কিন্তু মই এইখিনি কথা কোৱাটো মই ভাবিলোঁ যে এই কথাখিনি কেনেকৈ ইনচেপশ্যনটো হ'ল কেনেকৈ ষ্টাৰ্টিং হ'ল কথাবিলাক সেইটো জনাটো সকলোৱে বিচাৰে বা সকলোৰে জনাটো দৰকাৰ সেইকাৰণে ক'লোঁ ইয়াৰ পিছত যদি কোনোবাই আমাৰ লগত সহযোগিতা কৰিব বিচাৰে কৰিব পাৰে ইভেন 96 বেটছে আমাক কৈছে যে নেক্সট বাৰ আমিও থাকিম তহঁতৰ লগত গতিকে আমি আশা কৰি ডাঙৰ হওক এই প্ৰচেষ্টা আৰু ডাঙৰ হওক এই ফিল্ডখন আমাৰ কাৰণেও সৰু হৈ যাওক আমি সেয়াই আশা কৰিম ধন্যবাদ মই মঞ্জু গগৈলৈ ধন্যবাদ জনাইছোঁ গোটেই আনৰ কথাখিনি ক'লে আপোনালোকে সকলোৱে জানে যে নেপথ্যত ছাৰ যাবলৈ ওলাইছে ছাৰৰ নামত এটা হাত চাবইটা দিয়ক ছাৰৰ গা অকণমান অসুখ হৈ আছে আমি আপোনাৰ মংগল আমি কামনা কৰিছোঁ ভগৱানে আপোনাক শক্তি দিয়ক পুনৰ এটা হাত চাবই আপোনালোকে দিব হাত চাবই দিবলৈ পাহৰিলে নেকি দিয়ক এটা হাত চাবইটা দিয়ক আমি বেছি দেৰি আৰু নকৰোঁ মাত্ৰ 6-7 মিনিটৰ ভিতৰতে আমি অনুষ্ঠান আমি সামৰণি মাৰিম আমাৰ চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দায়িত্ব লৈ আমাৰ মাজলৈ বিষ্ণু কমল ডেকা ছাৰ আহিছে
মই বিষ্ণু কমল ডেকা ছাৰক এইখন বিদ্যালয়ৰ মাননীয় অৱসৰপ্ৰাপ্ত শিক্ষক বিদগ্ধ হিন্দী পণ্ডিত আহক ছাৰ ভোজপুৰী সাহিত্যৰ বিদগ্ধ পণ্ডিত আমাৰ বিষ্ণু কমল ডেকা ছাৰ এটা হাত চাপৰি মাৰিব যে ভোজপুৰী সাহিত্যৰ বিদগ্ধ পণ্ডিত আমাৰ মাননীয় বিষ্ণু কমল ডেকা ছাৰ নাহৰকটীয়াৰ পৰা আহিছে চাওক এইটো বয়সত নাহৰকটীয়াৰ পৰা এইটো সময়ত আহি অকলে আহি ওলাইছে ছাৰ আহক ছাৰ বহক ছাৰ লগে লগে মই বিষ্ণু কমল ডেকা ছাৰক এখনি ফুলাম গামোচাৰে উদ্যোক্তাসকলক সেৱা ধৰিবৰ কাৰণে অনুৰোধ জনাইছো কৃষ্ণ ছাৰ বহক ছাৰ আৰু আজি ছাৰক এতিয়া লগে লগে আমি মমেণ্টটো ছাৰলৈ আমি আগবঢ়াইছোঁ ছাৰ এতিয়া মমেণ্টটো আগবঢ়াইছোঁ আমাৰ মাননীয় ধৈৰ্য হাজৰিকা ছাৰে কিছু সময়ৰ পাছতেই আশীৰ্বাদ প্ৰদান কৰিব আৰু মই ইয়াত 97 বেটছৰ যিমানসকল সম্ভৱ হয় অনুষ্ঠানটো আমি আপোনালোকে এটা অনুষ্ঠানটো সামৰণি পৰাৰ আগতে আপোনালোকে সকলো ইয়ালৈ আহি এটা সেৱা ধৰিব ছাৰসকলক সেৱা ধৰাৰ পিছত আমি অনুষ্ঠানলৈ সামৰণি বন্দনাৰ আমি যাত্ৰা আৰম্ভ কৰিম আমি লগে লগে শাসনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান দায়িত্ব বহন কৰা ভূপেন শৰ্মা ডাঙৰীয়াক মনৰ একাষাৰ কোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ খুব চমুকৈ তেখেতে আপোনালোকৰ পৰা সহায় সহযোগ বিচাৰিব ভৱিষ্যত দিনৰ বাবে নমস্কাৰ আজি সভাৰ উপস্থিত থকা মোৰ অতি শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আছে তেখেতসকলকে মোৰ সহস্ৰ প্ৰণাম শ্ৰদ্ধা যাচিছোঁ লগে লগে মই আজি এই সভাখনৰ আয়োজক 97 বেটছ এইসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকললৈ মোৰ মৰম আৰু শ্ৰদ্ধাৰ জ্ঞাপন কৰিছোঁ এইখিনিতে মই আজি এই আলোচনাখনৰ সঞ্চালক ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ তেখেত মোৰ আঁতৰি হয় তেখেতে যি ধৰণে কথাখিনি কৈ গৈছে সেই কথাখিনিয়ে মোক বহুত আপ্লুত কৰিছে মই প্ৰেৰণা পাইছোঁ আৰু উৎসাহ পাইছোঁ যি কি নহওক মই এই বিদ্যালয়লৈ যোগদান কৰিছিলোঁ 1998ত তাৰ আগতে মই বিশেষ এটা কৰ্মস্থলীত আছিলোঁ আৰু আজি এই সভাখনৰ হোৱাৰ মূলতে হ'ল মোৰ যোগদানৰ আগৰ বছৰ 97 বেটছ গতিকে তেওঁলোকৰ বিষয়ে মোৰ সিমান জ্ঞান নাই কিন্তু এটা কথা মই উপলব্ধি আজি কৰিলোঁ বা এই হৈ যোৱা দিনকেইটাৰ যিবোৰ কৰ্মসূচী কাৰ্যসূচী গ্ৰহণ কৰিলে সেই কৰ্মসূচী কাৰ্যসূচীয়ে মোক এনেধৰণে মোক মানে মনত মানে আনন্দ উৎসাহ প্ৰেৰণা সকলোখিনি দিব ধৰিলে তাৰ এটা সৰু উদাহৰণ দিছোঁ এই বিদ্যালয়খনৰ দায়িত্বত যিহেতু আছোঁ আৰু এই বিদ্যালয়খনৰ দায়িত্ব থকাৰ সময়তে তেওঁলোকৰ কেইজনমান কৰ্মকৰ্তা আহি মোক ক'লেহি যে ছাৰ আমি এটা অনুষ্ঠান পাতিবলৈ বিদ্যালয়ত বিচাৰিছোঁ গতিকে আপোনাৰ অনুমতি এটা প্ৰয়োজন আছে তো মই চিন্তিত হৈ গ'লোঁ এইকাৰণে চিন্তিত হৈ গ'লোঁ যে আমাৰ জিলাৰ যিজন শিক্ষা বিষয়া আছে তেওঁ বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আছে আৰু সেই কাৰ্যসূচীৰ অংশ হিচাপে আমাৰ পৰীক্ষাসমূহ পাতিবলৈ দিয়া হৈছে পৰীক্ষাসমূহ এনেধৰণৰ যিহেতু আগন্তুক SLC এক্সাম অৰ্থাৎ মেট্ৰিক পৰীক্ষা হ'ব তাৰ কাৰণে এটা প্ৰি টেষ্ট পৰীক্ষা পাতিব লাগে আৰু আমাৰ ISRে সেই প্ৰি টেষ্টটোৰ নাম দিছে মক SLC এক্সাম গতিকে তেওঁলোকে যেতিয়া মোৰ ওচৰলৈ আহি এই বিষয়টো উপস্থাপন কৰিলে তেতিয়া মোৰ ভয় হৈ গ'ল মই কি কৰা যায় ইপিনে পৰীক্ষা পাতিব লাগিব আনহাতে তেওঁলোকে ইয়াত এখন সভা পাতিব গ্ৰন্থমেলা পাতিব আৰু শাসনী সমগ্ৰ অঞ্চলটোৰ কাৰণে এটা মননশীল বৌদ্ধিক চিন্তাধাৰা বিকাশ ঘটাব এতিয়া মই ডুমুজাত আছোঁ গতিকে ডুমুজাত থকাৰ খনতে মই মোৰ আঁতৰি ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰলৈ মই ফোন কৰিলোঁ কি কৰা যায় তো তেওঁ কৈছে যে এটা কথা কৈছে যে এই অনুষ্ঠানটো পাতিব পৰা যাব যদিহে তেওঁলোকে কেইটামান নিয়ম আৰু মানি চলে গতিকে নিয়মনো কি মোৰ ভাল লাগিলে মই এইখিনিতে এজন বিশেষ মানে লোকৰ বিশেষ মানে প্ৰাক্তন ছাত্ৰৰ নাম লৈছোঁ যতীন ধাদুমীয়া তেওঁ আহি মোক প্ৰায় কয় ছাৰ আপুনি চিন্তা নকৰিব আপোনালোকে যি ধৰণে
নিৰ্দেশনা দিয়ে আমি সেইধৰণে পাতিম। আৰু আমাৰ এটা নিৰ্দেশনা আছে কি যে আমি 97 বেটছৰ ছাত্ৰ ছাত্ৰীসকলে আমি লৈ থৈছোঁ যে আপোনালোকৰ যিহেতু পৰীক্ষা চলিব আৰু সেই পৰীক্ষাত আমি অকণমানো তিল মানুহ আপোনালোকক বিশ্ৰাম নিদিওঁ, মাথো আপুনি কি হ'ল ফিল্ডখন আমাক দিব লাগে। তো মই ভাবিলোঁ যে যদি তেনেধৰণে কথা ৰাখে তেতিয়াহ'লে দিয়াত আপত্তি নাই। গতিকে আজি মই অনুভৱ কৰিছোঁ, মোৰ মনলৈ এটা মানে শক্তি আহিছে যে 97 বেটছৰ যিসকল ছাত্ৰ ছাত্ৰী যিসকলে আজি এই অনুষ্ঠানটো কৰ্মকৰ্তা হিচাপে আয়োজক হৈ আছে, তেওঁলোকৰ যিটো মনৰ যিটো দৃঢ়তা, তেওঁলোকৰ যিটো মনৰ যিটো মননশীলতা, তেওঁলোকৰ যিটো চিন্তাধাৰা, তেওঁলোকৰ যিটো ভাৱনা, সেই ভাৱনাটোক লৈ আজি মই ক'বলৈ বাধ্য পৰিছোঁ যে 97 বেটছৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো তেওঁলোকৰ উদ্যম, সেই উদ্যমটো মই চেলুট জনাইছোঁ, সন্মান জনাইছোঁ। আৰু মই মোৰ যিটো ভয় আছিল সেই ভয়টো তেওঁলোকে দূৰ কৰি দিলে। আৰু এতিয়া আমাৰ পৰীক্ষা চলি আছে, মক SLC এক্সাম চলি আছে, এটা নহয় দুটা পৰীক্ষা চলি আছে। এটা হৈছে হাই ছেকেণ্ডেৰী প্ৰি ফাইনেন্স চলি আছে, আনটো মেট্ৰিকৰ মক SLC এক্সাম চলি আছে। গতিকে দুইটা পৰীক্ষা এনেধৰণে সুকলমে তেওঁলোকে চলাই লৈ গৈছে, তেওঁলোকলৈ মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু এই ধন্যবাদৰ লগে লগে মই শাচনীবাসীলৈ এটা অনুৰোধ জনাইছোঁ, সেইটো হৈছে কি আমাৰ ছাৰ ৰামদাস কৈ যোৱাৰ দৰে বা পূৰ্ব ছাৰসকলে কৈ যোৱাৰ দৰে যে আমাৰ বিশেষকৈ ভূপেন গোহাঁই ছাৰে কৈ যোৱাৰ দৰে যে আমি কিতাপৰ লগত জড়িত থাকিব লাগে আৰু সেই কিতাপ যোগেদি আমি জ্ঞান আহৰণ কৰি আমাৰ মনৰ বুজাবোৰ আমি গধুৰ কৰি তুলিব লাগে। অৰ্থাৎ আমি আমাৰ মনোনীত চিন্তাধাৰাৰ এক গতিলৈ নিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইয়াকে কৈ মোৰ ক'বলগীয়া দুআষাৰ সামৰিছোঁ। হেল্ল', তো আমি বিদ্যালয়খনৰ দায়িত্বত থকা ভূপেন চমুৱা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। তেখেতে গুৰুত্বপূৰ্ণ শৈক্ষিক দিশৰ কথাকেইটা দাঙি ধৰিলে আৰু 97 বেটছক তেওঁ চেলুট জনাইছে। এটা হাত চাপৰি দিয়ক 97 বেটছৰ আৰু জড়িত হৈ থকা সকলোকে হাই ছেকেণ্ডেৰী স্কুলখনে চেলুট জনাইছে। আমাৰ মাজত আমাৰ আটাইতকৈ মানে অন্যতম মননশীল এগৰাকী চিন্তাশীল মাননীয় শিক্ষক, কেৱল ছাত্ৰ ছাত্ৰীসকলক প্ৰতি মুহূৰ্তত আগবঢ়াই লৈ যোৱাৰ বাবে শিক্ষা প্ৰদান কৰাত ব্যস্ত হৈ থাকে, যোগাত্মক চিন্তাই গোটেই জীৱনক আৱৰি থাকে অনবৰতে, সেইগৰাকী আমাৰ ললিত ঢেকীয়াল ছাৰ। ললিত ঢেকীয়াল ছাৰক আমি আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছোঁ। এটা হাত চাপৰি দিয়ক, এটা হাত চাপৰি এটা দিব যে ললিত ঢেকীয়াল ছাৰ প্ৰতি মুহূৰ্তত, ললিত ঢেকীয়াল ছাৰে কিমান ল'ৰা ছোৱালীক ইংৰাজী শিকালে, ঘৰত শিকালে, তাৰ হিচাপ নাই। এইগৰাকী ললিত ঢেকীয়াল ছাৰক মই আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছোঁ। ধন্যবাদ। মই বৰ বেছি সময় নলওঁ। আমাৰ প্ৰত্যেক বন্ধুসকলে কৈ যোৱাৰ দৰে 1997 চনৰ যিটো ছাত্ৰ ছাত্ৰীৰ দল, তেওঁলোকক ময়ো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যি পদক্ষেপ হাতত ল'লে, এই শাচনি অঞ্চলক এখোপ আগুৱাই লৈ গ'ল আৰু কথা দিছে তেওঁলোকে ভৱিষ্যতেও এনেকুৱা অনুষ্ঠানবিলাক তেওঁলোকে পাতি থাকিব। এতিয়া আমাৰ বিশেষকৈ শাচনি মৌজাত এনেকুৱা গ্ৰন্থমেলা হোৱা নাছিল। গ্ৰন্থমেলা শতকৰা 40জন মানুহে গ্ৰন্থমেলা কি নেজানে। আমাৰ গাঁৱৰ মানুহ কৃষি কৰ্মত ব্যস্ত, বিভিন্ন কামত ব্যস্ত হৈ থাকে। গতিকে গ্ৰন্থমেলানো কি এই বস্তুটো এতিয়া অনুভৱ কৰিব পাৰিছে। আমাৰ প্ৰায় শতকৰা 40জন মানুহেই নেজানে। তেওঁলোকে বিহু মেলা জানে, কেনেকৈ পাতে, বিহু মেলাৰ নাম শুনিলে ক'ত কি কেনেকৈ কৰিব লাগিব সকলোবিলাক তেওঁলোকে জানে। লিহিৰি বন মেলা জানে, ভোজ ভাত য'ত হয়, য'ত আনন্দ ফূৰ্তি কৰা যায়, কিন্তু গ্ৰন্থমেলা কি হয়তো বুজি নাপায়। বহুত মাইকী মানুহ আছে তেনেকুৱা, অন্তত আমাৰ গাঁও, আমাৰ নিজৰ গাঁওখনতো আছে।
এই যিটো গ্ৰন্থমেলা অনুষ্ঠিত কৰিলে এই অনুষ্ঠানটোৱে প্ৰত্যেকজন মানুহকে সচেতন কৰি তুলিলে কি প্ৰকৃততে কি বস্তু। আৰু এই গ্ৰন্থমেলা গ্ৰন্থ বিক্ৰী নহ'বও পাৰে, গতিকে তেওঁলোকে ইয়াৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচী দিলে, বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ কৰিলে, বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বক্তৃতা প্ৰদান কৰালে আৰু মানুহবিলাকে অভিভূত হৈ পৰিছে। আৰু আমাৰ চাচনি মৌজাৰ মানুহবিলাকে এনেকুৱা অনুষ্ঠান দেখা নাই, শুনা নাই আগতে। গতিকে মই ভাবোঁ 1997 যিটো বেষ্ট তেওঁলোকে যিটো পদক্ষেপ ল'লে সি সঁচাকৈ বৰ প্ৰশংসনীয়, মই গৌৰৱান্বিত। মই বৰ বিশেষ নকওঁ, পুনৰ তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰি আপোনালোক সকলোলৈকে নতুন বছৰ শুভেচ্ছা আৰু অহা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ছাৰলৈ আমি ধন্যবাদ জনাইছোঁ যে ছাৰৰ আপোনালোকে জানে যে এইসকল মহান শিক্ষাগুৰুৰ আয়ুস বৃদ্ধি কৰিব লাগিব সমাজ জীৱনৰ উত্তৰণৰ বাবে, সমাজ জীৱনৰ গভীৰতাৰ বাবে, অন্তৰ্দৃষ্টিমুখী এক নতুন চেতনা জাগৃত হোৱাৰ বাবে। আকৌ এটা হাত চাপৰি আৰু লগে লগে এগৰাকী স্বনামধন্য মাননীয় শিক্ষাগুৰু বিষ্ণু কমল ডেকা ছাৰক মই আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছোঁ। এই বিষ্ণু কমল ডেকা ছাৰ আমাক শিক্ষা প্ৰদান কৰিছিল আৰু ছাৰসকলৰ শ্ৰীচৰণৰ পৰাই আমি এই পৰ্যায় আমি লাভ কৰিছোঁ। এই যে মুকলি আকাশখন ইমান ধুনীয়াকৈ বহি থকা, ইমান ধুনীয়াকৈ হাত চাপৰি মাৰিবলৈ শিকা, ইমান ধুনীয়া আচৰণৰ মাজত থাকিবলৈ শিকোৱা এইসকল স্বনামধন্য শিক্ষাগুৰুলৈ পুনৰ শ্ৰদ্ধা জনাই মই ছাৰলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। মাননীয় সতীৰ্থসকল, মাননীয় সতীৰ্থসকল, মোৰ সহকৰ্মী বহুকেইজন ইয়াত আছে, তেওঁলোকক সম্বোধন কৰিছোঁ। লগতে মোৰ বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াত আছে, মোৰ বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে মই জানো। আৰু তেওঁলোকৰ মৰমৰ বাবেই মই সুদূৰ নাহৰকটীয়াৰ পৰা, সুদূৰ বুলি কোৱাটো ভুল হ'ব, নাহৰকটীয়াৰ পৰা মই আহিছোঁ। এই গ্ৰন্থমেলাৰ বিষয়ে মই একো জনা নাছিলোঁ, কিন্তু মোক এগৰাকী প্ৰাক্তন ছাত্ৰীয়ে ক'লে, সেইকাৰণে মই ইয়াত আহিবলৈ বাধ্য হ'লোঁ। মোক শাচনিৰ মৰমে মোক টানি আনিলে। মই বিশেষ নকওঁ, কিন্তু এই বৌদ্ধিক পৰিৱেশে গঢ়ি তুলিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে 97 বেটছৰ বুলি কৈছে, আৰু সেইসকলৰ এই উদ্যোগটো অতি আদৰণীয়। আৰু মই ভাবোঁ ইয়াৰ পৰা এই 97 বেটছৰ পৰা প্ৰেৰণা লৈ অন্যান্য বেটছৰ ছাত্ৰ ছাত্ৰীসকলেও শিক্ষাৰ ক্ষেত্ৰত বা বিদ্যালয়ৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত আগবাঢ়ি যাওক, তেওঁলোকেও অৱদান আগবঢ়াওক, মই সেইটোৱে কামনা কৰিছোঁ। মোৰ 97 বেটছটোক মই শিক্ষা দিয়া নাছিলোঁ, কাৰণ মই ইয়াত নাছিলোঁ, মই ইয়াৰ পৰা গুচি গৈছিলোঁ। গুচি যোৱাৰ কাৰণটো বহুতে বহুত ধৰণে কয়, মই খালি এইটো কাৰণে কওঁ, এইটোৱে কওঁ, কিছুমানে কয় তাৰমানে যে নিজৰ মতলবত গ'ল হেন, সেইটো কথা নহয়। মই ইয়াৰ পৰা গুচি যোৱাৰ কাৰণটো আছিল, মই যিখন হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছিলোঁ নাহৰকটীয়াত, সেইখন স্কুলতো সেৱা কৰাৰ মনোবৃত্তি আছিল। সেইকাৰণে মই চাচনি হায়াৰ ছেকেণ্ডেৰীত 10 বছৰ আছিলোঁ আৰু 10 বছৰ পিছত মই নাহৰকটীয়ালৈ গুচি গ'লোঁ। কিন্তু চাচনিৰ মৰমে মোক বাৰে বাৰে টানে, আৰু সেইকাৰণে মই চাচনিলৈ প্ৰায় আহোঁ। অলপ দিন আগতে মই আমাৰ প্ৰণাম ধন্য আমাৰ ঢেকীয়াল ছাৰৰ ঘৰতো আহি গৈছোঁ, আৰু চাচনিৰ প্ৰায় ঠাইতে মই প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ ঘৰত মই বহুত আহোঁ। মোৰ চাচনিৰ মৰমটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আমি ছাৰলৈ সেৱা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ভাবকচোন যে নাহৰকটীয়াৰ পৰা আহি এটা আৱেগিক হৈ পৰিছে, ছাৰৰ চকু পানী ওলাইছে যে চাচনি মৰমে মোক ইয়ালৈ টানি আনিছে বুলি কৈছে। 97 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ মৰমে ছাৰক ইয়ালৈ টানি আনিছে। মোৰ দুখত তেওঁ হাহাকাৰ কৰি উঠে, মোৰ সুখৰ বাবে প্ৰতিদিন দুহাতত ওপৰলৈ দাঙে। মই উজুতি খালে তেওঁৰ চকুলো নিগৰে, মোৰ কষ্ট হ'লে যন্ত্ৰণাদগ্ধ হয় তেওঁৰ হৃদয়। মোৰ চুলিৰ অৰণ্য তেওঁৰ হাতৰ আঙুলি নাচে, মোৰ বিশ্বাস মোৰ স্পৰ্শ তেওঁ নিজকে হেৰুৱাই পেলায়।
তেওঁ এতিয়াও গুণগুণাই গায় আমাৰে মইনাই শুব আমাৰে মইনাই ৰুব বাৰীতে বগৰী পকিব। এই যে মানুহৰ হৃদয়ৰ এক যন্ত্ৰণা, হৃদয়ৰ এক চেতনা, হৃদয়ৰ এক কোমলতা, হৃদয়ৰ এক আবেগ মানুহৰ হৃদয়ে সোমাই আছে। এটা হাত চাপৰি দিয়ক ছাৰৰ প্ৰতি। আমি সকলোকে আমি সামৰণি পথলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। ছাৰে আশীৰ্বাদ দিব ধৈৰ্য হাজৰিকা ছাৰে। তাৰ আগতে এটা ডিমাণ্ড, ৰাজহুৱা ডিমাণ্ড এটা আছে। 97 বৰ্ষলৈকে আমাৰ সঞ্জীৱ গগৈয়ে পঢ়াইছিলে। সঞ্জীৱক একাষাৰ কোৱাৰ কাৰণে 97 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে মোক বিৰাট হাংগামা দি আছে। এই আপোনালোকৰ সন্মুখলৈ এগৰাকী কৰ্তব্যশীল মাননীয় শিক্ষক, এই সন্মুখলৈ কৰ্তব্যশীল মাননীয় শিক্ষক আমাৰ সঞ্জীৱ গগৈ আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছোঁ। উপস্থিত আজি গ্ৰন্থমেলাৰ উপভোগ কৰি থকা দৰ্শকবৃন্দ, চাচনিবাসী ৰাইজ আৰু মঞ্চত উপবিষ্ট মোৰ অগ্ৰস্পতি একালৰ সহকৰ্মী, আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকল, যিসকলৰ সহযোগত, যিসকলৰ অনুপ্ৰেৰণাত এই বিদ্যালয়ত আজি 31টা বছৰ চাকৰি জীৱন আমি পাৰ কৰিছোঁ। গতিকে মই আজি এনেকুৱা এখন মঞ্চত তেওঁলোকক একেলগে লগ পাই মই আনন্দিত হৈছোঁ। আৰু এই সুযোগটো আমাৰ 97 বেটছে দিয়াৰ কাৰণে তেখেতসকলেও মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বয়সৰ জোখাৰে বৰ্তমান 55 বছৰ হৈছে আৰু চাকৰি জোখাৰে প্ৰায় 31 বছৰ পাৰ হৈছে। গতিকে আৰু 5টা বছৰ পিছত আমি চাগে অৱসৰ গ্ৰহণ কৰিম। আৰু এই 31টা বছৰে মই বহি থাকোঁতে এটা হিচাপ কৰিছোঁ যে প্ৰতি বৰ্ষত যদি 100 ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিলে, তেতিয়াহ'লে 31টা বছৰত 3100জন ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছে। আৰু এই 3100জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 97 বেটছৰ 100জন ছাত্ৰ ছাত্ৰীয়ে হয়তো মনত খেলালে যে এনেকুৱা এটা অনুষ্ঠান আমি এই বিদ্যালয়খনত পাতিব লাগিব। কেলে? কাৰণ আমি এই বিদ্যালয়খনত পঢ়ি বিভিন্নজনে বিভিন্ন বৃত্তিত হয়তো নিয়োজিত হৈছে আৰু হয়তো তেতিয়া হয়তো মনত পৰে যে আমি পঢ়ি অহা বিদ্যালয়খনৰ কাৰণে আমি কিবা এটা কৰিব লাগে। তো সেই চিন্তাৰে মই ভাবোঁ যেনেকৈ আমাৰ বিখ্যাত মনীষীসকলে বিভিন্ন ধৰণৰ চিন্তা কৰি সমাজখনক আগুৱাই নিছিলে, শংকৰদেৱ যেনেকৈ, ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, এইবিলাক যিবিলাকে সমাজ সংস্কাৰকবিলাকে, ঠিক তেনেকুৱা ধৰণে আমি ভাবিছোঁ যে আমাৰ এই 97 বেটছৰ হয়তো 2-এজন ছাত্ৰ ছাত্ৰীয়ে কথা পাতি এনেকুৱা এটা অনুষ্ঠান আমাৰ চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাতিবৰ থিৰাং কৰিলে। গ্ৰন্থমেলাৰ জৰিয়তে ৰাইজক, চাচনি ৰাইজক গ্ৰন্থৰ সুবাস দিবলৈও বিচাৰিলে। আৰু লগতে আমাৰ যিসকল শিক্ষাগুৰু আছে আমাৰো তেনেকৈ থাকে। আৰু সেই স্মৃতিবিলাকৰে এটা ভাল স্মৃতি হ'ল আজি এই দিনটো। গতিকে মই 97 বেটছৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে পুনৰবাৰ ধন্যবাদ জনাই, গতিকে সময় যিহেতু বেছি নাই, গতিকে পুনৰবাৰ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাই মোৰ দুআষাৰ মই সামৰিছোঁ। ধন্যবাদ। আমি সঞ্জীৱ গগৈলৈ আমি ধন্যবাদ জনাইছোঁ। স্মৃতি ধৰি ৰখাটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। প্ৰতিটো স্মৰণীয় মুহূৰ্ত মানুহে ধৰি ৰাখিব লাগে আৰু এই স্মৰণীয় মুহূৰ্তবিলাক ধৰি ৰাখিলেই ভৱিষ্যতে এখন আপোনালোকে কোৱাৰ দৰে এটা সাঁকো নিৰ্মাণ হ'ব। শিপা খামুচি ধৰি থাকিবলৈ শক্তি আপোনালোকে লাভ কৰিব। আৰু সেইকাৰণে ধন্যবাদ জনাইছোঁ সঞ্জীৱ গগৈ ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। এই যে প্ৰাক্তন 97 বৰ্ষৰ ছাত্ৰসকলে, বেটছ অফ 97 বৰ্ষৰ ছাত্ৰসকলে এই যে লগটো দিছে, এজোপা গছ
গছৰ শিপা তেওঁলোকে খামুচি ধৰিছে। এই লগৰটোৰ তলত শিপাখিনি দেখা গৈছে আৰু শিপাখিনি এওঁলোক হৈছে শিপা, মাটি চিনি পোৱা মানুহ, মাটিৰ গুণ থকা মানুহ, প্ৰকৃত শিপা চিনি পোৱা মানুহ। আৰু গছৰ পাতখিনি হৈছে আমাৰ এই সেউজীয়া জীৱন নিৰ্বাহ কৰা পৃথিৱীখনৰ মৰম লগা ছাত্ৰ ছাত্ৰীসকল। তেওঁলোকৰ কাৰণে এটা ধন্যবাদ দিয়ক যে শিপা পাহৰি যোৱা নাই। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে শিপা পাহৰি যোৱা নাই, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি বেছি দেৰি নকৰোঁ, আমাৰ ধৈৰ্য হাজৰিকা ছাৰে আপোনালোকক এটা আশীৰ্বাদ দিব। আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী আপোনালোক যিমান 97 বৰ্ষৰ যিমান সংখ্যকে পাৰে ইয়াত আপোনালোকে সেৱা কৰিব। আৰু আমাৰ লখিমী বৰ শইকীয়াই গুৰু বন্দনাৰে আজিৰ এই অনুষ্ঠানৰ সামৰি মাৰিব। সময় তাকৰ, নহ'লে গোটেই ৰাতি আপোনালোকক ছাৰসকলৰ মনৰ ভিতৰৰ কথা খুটিয়াই মই উলিয়াবলৈ যত্ন কৰিলোহেঁতেন। কাৰণ এখেতসকলেই হৈছে আমাৰ জীৱনৰ উশাহ, এখেতসকলেই হৈছে আমাৰ জীৱনৰ স্পন্দন, এখেতসকলে হৈছে জীৱনৰ প্ৰাণ, এক আত্মিক চেতনা। এই চেতনাক সাৰোগত কৰি সমাজ জীৱন আগবাঢ়িছে, মানুহৰ জীৱন আগবাঢ়িছে, আপোনালোক আগবাঢ়িছে। পুনৰ আপোনালোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই এটা হাত চাপৰি মই কামনা কৰিছোঁ। আমাৰ ধৈৰ্য হাজৰিকা ছাৰে আজিৰ এই অনুষ্ঠানৰ বিষয়ে একাষাৰকৈ আশীৰ্বাদ প্ৰদান কৰিব। ছাৰ মাননীয় উপস্থিত ভদ্ৰমণ্ডলী, শিক্ষাগুৰুসকল আৰু সেই সময়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল আৰু ছাত্ৰী ৰাইজ, মোক যদিও মানে দুআষাৰ ক'বলৈ কৈছে, মই মানে ইমান বেছি হৈ গ'ল যে মই পাহৰি যাওঁ, সকলো কথা পাহৰি থাকোঁ। সেইকাৰণে মই বিশেষ কথা নকওঁ, মাত্ৰ মই এইখন বিদ্যালয়ৰ যেতিয়া পঢ়াইছিলোঁ তেতিয়া যিবিলাক ল'ৰা ছোৱালী আছিলে সিহঁতক খুব মৰম কৰিছিলোঁ মই। এতিয়াও সিহঁতে ইয়াতো উপস্থিত আছে যদি তেওঁলোকে ক'ব যে এই মানুহজন, এই ছাৰজন বৰ মৰমীয়াল আছিলে। আৰু মই কেতিয়াবা তেওঁলোকৰ নাম চেহেৰা এইবোৰ সকলো পাহৰিছোঁ, কাৰোৱে মনত নাই বুলি ক'ব লাগে। একেবাৰে পাহৰাৰ বিষয়ত মই এক নম্বৰত আছোঁ, ইমান পাহৰিছোঁ। কেতিয়াবা টাউনলৈ গ'লে বা বেংকলৈ গ'লে এইবিলাকতো মই কেতিয়াবা গাড়ীত চলিও লগ পাওঁ, 2-4জন মানে, বিশেষকৈ যিবিলাক আমাৰ টাউনি পঢ়ুৱা ছোৱালী, সেইবিলাক আমাৰ ছাৰ আছিলে নহয়, তই যদি কেনেবাকৈ সুধোঁ তেতিয়া খুব মৰম লাগি যায়। এয়া তোমাৰ কি নাম আছিলে ভনী? ছাৰ মোৰ আমুক নাম আছিলে, মনত পৰিছে তোমালৈ। মই তেনেকুৱা মানে ইমান পাহৰিছোঁ মানে কথাবোৰ। কেতিয়াবা মই আনকি ভাত খাবলৈ যাওঁ, ভাত খাবলৈ গৈ পেলাই ৰাস্তাৰ পৰা গুচি যাওঁ, নেপালে গৈ পাওঁ, ইমান পাহৰিছোঁ মানে। তেনেকুৱা মানুহ হৈছে মই। গতিকে মোৰ পৰা কিবা এটা লাভজনক কথা আপোনালোকে জানিব পাম বুলি পেলাই নাভাবিব। মই সেইবিলাক নাই বুলি ক'ব লাগে আৰু মুখত মই তাৰপিছত আকৌ মোক কিবা এটা ক'বলৈ কৈছিল। ৰিটায়াৰমেণ্ট, মোৰ ৰিটায়াৰমেণ্টটো হ'ল 93 ৰিটায়াৰ হৈছোঁ মই। এতিয়া 31 বছৰ হ'ল মই অৱসৰ হোৱা, পেঞ্চন পাই আছোঁ এতিয়া। কেতিয়াবা বেংকত সেইদিনাখন লগতে শুনিলোঁ এজন অফিচাৰে কৈছে, এই মানুহবোৰকনো সৰুৰ পৰা কৈ কেনেকৈ পইচা পোৱা আহে বাৰু ইমানকৈ, এনেকৈ কৈছে মানে। মোৰ বেয়া গ'লগৈ নহয়, মইনো ক'ত ল'ম বুলি ভাবিছোঁ হয়, গভৰ্ণমেণ্টে দিছে মই সেইকাৰণে ল'বলৈ আহিছোঁ, মই অকৰা নেকি মই নল'ম, এনেকুৱা কথা পাইছোঁ।
তাৰপাছত এই জ্যোতিপ্ৰসাদ জ্যোতিপ্ৰসাদ কোঁৱৰ এজন হৈছে মই পঢ়োৱা ছাত্ৰ এই 5, 6ত মই 5, 6, 7 এই 3টা শ্ৰেণীতে পঢ়াইছিলোঁ মাত্ৰ মই সেইটো সময়ত মোৰ হেৰি জন্ম হৈছিলে 1934 পৰা 40 বছৰ মানত মই LP পৰা আঁতৰি গৈছোঁ তেতিয়া মই তেতিয়া এতিয়া কোনো হেৰি নাই পাহৰি চব জ্যোতিপ্ৰসাদ মৰমৰ মানে ছাত্ৰ আছিলে এতিয়াও মানে তেনেকৈ মৰমৰ ছাত্ৰ হৈ আছে যদিও মানে এতিয়া প্ৰিন্সিপাল কলেজৰ প্ৰিন্সিপাল তথাপিও মানে মোৰ ছাত্ৰ নিচিনাই লাগে তেওঁক লগ পালে মানে